শুনা 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 সৰ্বজনে ৰঘুদেৱৰ বাণী শুনা সৰ্বজনে বাহ মামনি পেহী নাতিৰ মুখ দেখিলিয়ে মুখ নাই দেখা অ কালি চিভিলত জন্ম হ'ল কালি ৰাতি মই আজি চাবলৈ যামহে তোৰ ওচৰলৈ আহিলোঁ নাতিটোৰ বাবে নাম এটা বিচাৰি জন্ম চাৰ্টিফিকেটখনত নাম এটা দিব লাগিব নহয় নাম জ্যোতিষীহে গণনা কৰি দিব মই জ্যোতিষী নহয় জ্যোতিষী নহ'লেও তই জ্যোতিষীতকৈ বহুত ওপৰত আজিকালি চলা ভাল নাম এটা দে তাৰপিছত জ্যোতিষীয়ে দিব ঠিক আছে অংকুৰ 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 মানে কি জান নাজানো নহয় গজালি গজালি ৰঘু ভাত কেইটামান খাই লহি গৈছো মই যাওঁ দে যা নাতিটো আহিলে ঘৰলৈ এপাক যাবি যাম দে পিছে কেনিবা গৈছিলি নে ইয়ালৈকে আহিলি নাতি এটা হ'ল নহয় তাকে ৰঘুদেৱক নাম এটা দিবলৈ ক'লোঁ তহঁতিও যে মানুহ আৰু কেলে জ্যোতিষীবোৰ মৰিল নেকি ৰঘুদেৱে যে নাম দিবলগীয়া হ'ল নহ'লে মোক সোধা হ'লে হয় মই ভাল নাম এটা দিলোহেঁতেন নহয় পিছে কি নাম দিলে অংকুৰ অংকুৰ পৃথিৱীত আৰু নাম বিচাৰি নাপালে লক্ষেশ্বৰ ভদেশ্বৰ ফুলেশ্বৰ এইবোৰহে নাম মোলৈকে নাচাওঁ কেলে মোৰ নাম ধৰ্মেশ্বৰ ইমান ধুনীয়া নাম বাৰু কচোন মোৰ ওচৰলৈ কিয় আহিলি চিভিলত নাতিটো চাবলৈ যাম বুলি ভাবিছোঁ তাকে পইচা পাতিও নাই নহয় মোৰ ওচৰলৈ পইচা বিচাৰি আহিছ এনেইতো তহঁতি মোৰ ওচৰলৈ নাহৈ মোৰ ভালনে বেয়া খবৰ এটাও নল পইচা দৰকাৰ হ'লেহে আহ আপোনাৰ ওচৰলৈ নাহিনো কাৰ ওচৰলৈ যাম গাঁওখনত দুখীয়াৰ দুখ বুজা দয়ালু মানুহ আপুনিহে আছে আৰু মোক দেখোন বহুতে অহংকাৰী বুলিয়ে কয় যিসকলে আপোনাক হিংসা কৰে সেইসকলেহে কয় আমি নকওঁ দেই আমাৰ বাবে আপুনি মহান তেল মাৰিছ নেকি নাই ককাইদেউ তেনে কথা কিয় কয় আমি জানো তেল মৰা মানুহ কেইটকামান লাগে 500 মান হ'লে হ'ব সম্পত্তিৰ শেষ হাতী মৰমৰ শেষ নাতি যা চা আগে যা
মনিকা কি চিন্তা কৰি আছ ক আমাকো ক আমি তোৰ লগৰ নহয় নেকি আইও ধনী মানুহৰ ধনী চিন্তা আমাৰ নিচিনা দুখীয়াবোৰকনো কিয় ক'ব তেনে কথা নকবি তহঁতক কেতিয়াবা মই দুখীয়া বুলি হাঁহিছো নেকি নে অহংকাৰ দেখাইছো হেই এজনী ধেমালি কৰিছো অ জলকীয়া নানিলিয়ে দেখোন পাহৰিয়ে গ'লো পিছে কচোন কোন সেইজন কোনজন যিজনৰ কথা ভাবি আছ যাৰ কথা মনত পৰি আছে সেইজন প্ৰেম হ'লে এনেকুৱাই হয় যাক ভাল লাগে তালৈ মনত পৰি থাকে মোৰো মনত পৰি থাকে তালৈ তালৈ কালৈ এইজনীয়ে যে আজিলৈকে আমাক একোৱে কোৱা অ নাই পাই কচোন ক বেগেতে ক ৰঘুদেৱক ৰঘুদেৱক পুৰাবানে প্ৰিয়ে এই জনমত মোৰ হিয়াৰ পূৰ্ণ আশা ধুনীয়া হৈছে আৰু এটা গা এইবাৰ ৰাভা দিৱসত তই প্ৰথম হবিয়ে তই এবাৰ ৰাভা দিৱসত থাকিব লাগিব আকৌ থাকিম গা কহুৱা বন মোৰ শান্ত মন আল ফুল হাতেৰে লোৱা হাবতি এটি এটি ক্ষণ যেন মুকুতাৰে ধন এনেই হেৰুৱালে মা আজিও মানে ৰাতি পচলা খাব লাগিব লাগিব আমাক হাতী বুলি ভাবিছে চাগে সদায় সদায় কলগছ খুৱাই থাকে বাপেৰৰ ভৰি দুখন বিষ ইউৰিক এচিড বাঢ়িছে কিজানি সেইকাৰণে এইকেইদিন পচলাকে বনাই আছো কাইলৈ ডাক্তৰৰ ওচৰত এবাৰ দেখুৱাই আনিব লাগিব এই পাঠেকৰ ল'ৰাটোৱে অজাতি ছোৱালী আনিলে শুনিছোঁ মই ক'ৰ পৰা আনিলে মই ভালকৈ নাজানো কথাটো গাঁৱত হুলস্থুল হৈছে ৰ'দা ক'বলৈ লাজেই লাগিছে আৰু কেইটামান বস্তু বাকীকৈ লাগিছিল নে আৰু পালে কিন্তু পইচাকেইটা দি দিবি দোকানৰ অৱস্থাটো বৰ ভাল নহয় যেনে তেনেহে চলি আছোঁ ভৰি ভাল পালিন নাই অলপ পাইছোঁ এই পচলা খোৱাৰ পৰা অলপ বিষটো কমিছে দেখিছা পচলা কিমান ভাল বস্তু এতিয়া আকৌ আমাৰ ল'ৰা ছোৱালীবোৰে এই পচলা চচলা নেখায় ফুলকবি আলুগুটি বন্ধাকবি এই সংসাৰৰ সাৰ দিয়া বস্তুবোৰ খাবলৈহে তেহেঁতৰ ইচ্ছা ক'ৰ পৰা হ'ব কি লগা হ'ল আকৌ দোকানত বিক্ৰী বাৰ্তা নাই আৰু তহঁতৰ মাছ মাংস খোৱাৰ উৎপাত লাগিছে ডাঙৰ কথা হ'ল দেই কিন্তু কি হ'ব এতিয়া কথাটো জানো কি হ'ব এতিয়া ঐ ৰচোন কি সাপে খুটিলে কোনোবাই দেখিছিলে নেকি সাপে খুটিলে কোনো গম নাপায় এটা কাম কৰিলি নাই বাৰু এই গামোচাখনে ভালকৈ বান্ধিলি নাই বিষটো ওপৰলৈ যাব নোৱাৰাকৈ সেইবোৰে কোৱা নাই এতিয়া এই তই সেইবোৰ বাদ দে তই সোনকালে আমি এটা কাম কৰোঁ আমি তাৰ পৰা আহোঁগৈ বৈ চা আধা কাম মই কৰিলোঁ আৰু আধা কাম তই কৰি দে যাতে মোৰ পুৰা কামটো হৈ যায় আৰু মোৰ জীৱনটো ৰঙীন হৈ যায় মইনো তোৰ জীৱনটো কেনেকৈ ৰঙীন কৰি দিম আনিছোঁ নহয় লগত বস্তু এটা কি বস্তু এইটো চা আজিকালি তই ব্লাউজ পিন্ধিবলৈ ল'লি নেকি মতা মানুহে কি ব্লাউজ পিন্ধে নেকি তেতিয়াহ'লেনো কিয় লৈ ফুৰিছ চা ভাই তই চব কথা বুজিও নুবুজা ভাল ধৰ সেইকাৰণে তোক মোৰ ভাল নালাগে নাই বুজাও ৰঘু ঐ ৰঘু এইটো মনিকাৰ ব্লাউজ চুৰ কৰি আনি ৰঘু ঐ ৰঘু মোৰ ভতিজাজনী খাপে খুটিলো তই কিবা এটা কৰ বেগেতে এই তই ৰ আগতে মোৰ ব্লাউজটো চাই দে মোৰ হাপে খুটিলে ছোৱালীজনীকে তোৰ ব্লাউজটোহে বেছি ডাঙৰ সৰু কথা নাই আগতে মই আহিছো ৰঘু আগতে মোৰটো চাই দে কৰচোন মই কি কৰিম ছোৱালীজনী ডাক্তৰৰ ওচৰলৈ নিব লাগিছিল ডাক্তৰেহে ঠিক কৰিব যা সোনকালে ডাক্তৰৰ ওচৰলৈ লৈ যা ছোৱালীজনী বাচিব নে তই এবাৰ চাই দেচোন ৰ
লৈ আনি ভাল কৰিছে অলপমান দেৰি হ'লে বিপদ হ'ব ডাক্তৰৰ ওচৰলৈ নিলে ঠিক হৈ যাব যা ডাক্তৰৰ ওচৰলৈ লৈ যা হ'ব হ'ব ঠিক আছে তই কি কৈ আছিলি এইটো মনিকাৰ ব্লাউজ চুৰ কৰি আনিছোঁ মোৰ ভতিজাজনী কিয় সাপে খুটিলে বাৰু কিবা গ্ৰহগতি বেয়া আছে নেকি আকৌ খুটিব নেকি চাই দেচোন বেলেগ এদিন চাই দিম তই এতিয়া যা যতীন বহু দেৰিৰ পৰা ৰৈ আছে নহয় যা হ'ব ঠিক আছে মই আহিছোঁ কি হ'ল তোৰ এইটো মনিকাৰ ব্লাউজ চুৰ কৰি আনিছোঁ চোৱাবলৈ আহিলে মই মোৰ ভতিজাজনীক লৈ আহিব লাগিব নে মই অকলে আহিলে হ'ব ভতিজাজনীক লৈ আহিবি আচ্ছা হ'ব ঠিক আছে অহা সোমবাৰে আহিম আহিবি তই কথাখিনি ভালকৈ বুজাই কোৱাই নাই নহয় এইটো মনিকাৰ ব্লাউজ চুৰ কৰি আনিছোঁ তাইক মই ভাল পাওঁ তাই অবিহনে মই জীয়াই থাকিব নোৱাৰো আৰু সেইবাবে এই ব্লাউজটোত তই তন্ত্ৰ কৰি দে যাতে মনিকাই মোক ভাল পায় আৰু মোৰ প্ৰেমত পাগল হৈ যায় তন্ত্ৰ মন্ত্ৰ কৰা কামহে মই নকৰোঁ যাদু মন্ত্ৰ কৰি ছোৱালী ভুলাই প্ৰেম কৰে নেকি প্ৰেম অন্তৰ পৰা নহ'লে যাদু মন্ত্ৰ কৰা প্ৰেম কেইদিন থাকিব এইবোৰ ভাল কাম নহয় ভাল বেয়াৰ বিচাৰ কৰিব নালাগে তোক যিটো কৈছোঁ সেইটো কৰি দে মোক এইবোৰ কাম মই নেজানো আৰু মনিকা দেখোন তোৰ লগত বৰ ভাল তেনে স্থলত তন্ত্ৰ মন্ত্ৰ কৰাতকৈ ডাইৰেক্ট প্ৰেমৰ প্ৰস্তাৱ দি দে তাইক এবাৰ তোৰ মনৰ কথা খুলি ক কিজানি তোক তাই মনে মনে ভাল পাই আছে তইহে গম পোৱা নাই কিজানি আজিয়ে কৈ চাব লাগিব কিন্তু কেনেকৈ ক'ম কি বুলি ক'ম একো ভাবিয়ে পোৱা নাই নহয় ফুল এপাহ লৈ কবি মই তোক ভাল পাওঁ মনিকা কি ক'লি আকৌ এবাৰ কচোন মই তোক ভাল পাওঁ মনিকা মই তোক বহুত বেছি ভাল পাওঁ তই মোক ভাল পাওঁ কিন্তু মইতো তোক ভাল নাপাওঁ তোক ভাল পোৱাৰ কথা কোনোদিন ভবাই নাই এতিয়া ভাব মই ভাবিলোঁ যেতিয়া তইও ভাব বুলি ক'লেই ভাবিব পাৰি নেকি প্ৰেম কৰোঁ বুলি কৰা যায় নেকি প্ৰেম নিজে নিজে হৈ যায় তাকেইতো কৈছোঁ প্ৰেম নিজে নিজে হৈ যায় আৰু মোৰো তোৰ লগত প্ৰেম হৈ গ'ল মোৰ যে তোৰ লগত প্ৰেম হোৱা নাই আৰু কোনোদিন হ'বও নোৱাৰে তেনেকৈ নকবি মনিকা মই তোৰ প্ৰেমত পাগল হৈ ৰাতি খাব নোৱাৰা হৈছোঁ শুব নোৱাৰা হৈছোঁ তই খাব নোৱাৰ শুব নোৱাৰ মই তাতে কি কৰিম তই মোৰ প্ৰেমত পৰ এইটো জনমত নালাগে সিটো জনমতো মোৰ তোৰ লগত প্ৰেম নহয় কাৰণ মোৰ প্ৰেম কোনোবা আনৰ বাবে মনিকা দেখোন তলকে ঘূৰি ফুৰিবলৈ লৈছে মাকজনী হয় দেখিছানে নাই নাক কাণ কটাব বিচাৰিছা নেকি জীয়েৰে নাক কাণ কটা কাম নকৰে তাইৰ ওপৰত মোৰ বিশ্বাস আছে ইমান দিন পঢ়া শুনা কৰি ঘৰৰ বাহিৰতে থাকিলে এতিয়া পঢ়া শুনা শেষ কৰি ঘৰলৈ ঘূৰি আহি অলপ ওলাই যায় আৰু গাঁওখনৰ বাহিৰেনো তাই যায় ক'লৈ গাভৰু ছোৱালী এনেকৈ তলকে ঘূৰি ফুৰাটো ভাল নেদেখি কাইলৈ পৰহিলৈ তাইক চাবলৈ মানুহ আহিব তাইক বিয়া দিব লাগিব গতিকে এইবোৰ স্বভাৱ এৰুৱাবৰ হ'ল পঢ়া শুনা শেষ কৰি ঘৰলৈ আহিছোঁহে বিয়া দিব হ'লেই নে ঘৰত থাকিব নিদিবই নেকি উপযুক্ত বয়স হ'লে ল'ৰা হ'লে আনিবই লাগিব আৰু ছোৱালী হ'লে দিব লাগিব এয়া মাক দেউতাকৰ কৰ্তব্য নিলি নহয় বাপেৰৰ কথা অহা মাহত হেনো তোক চাবলৈ মানুহ আহিব কি ভাবিছিলোঁ কি হৈ গ'ল ইমান ধুনীয়া সপোনবোৰ হাতীয়ে কলগছ মোহৰা দি চব মোহাৰি থৈ গুচি গ'ল কি ভাবিছে আকৌ আমি কি জানি সহায় এটা কৰি দিব পাৰোঁৱে ভাবিছিলোঁ এই বহাগতে বিয়াখন পাতিম আৰু অহা বহাগত ল'ৰা ছোৱালী সুধি পাতিম ভবামতে একোৱেই নহ'ল অঞ্জন দা চিগাৰেট এটা হ'ব
এই বহাগতে বিয়াও হ'ব ল'ৰা ছোৱালীও হ'ব কিন্তু সুধি হ'লে নহ'ব আগৰটো মিলাই 180 টকা ঠিক আছে দি আছো পিছা কেনেকৈ আজিকালি একেলগে চব পায় তই ল'ৰা ছোৱালী থকা বোৱাৰী এজনী লৈ আন ল'ৰা ছোৱালী থকা বোৱাৰী আনিব পৰাটো বাহাদুৰি কথা আমেৰিকাততো চব তেনেকৈ চলি আছে সেইবাবেতো আমেৰিকাখন আগবঢ়া দেশ তাত ল'ৰা ছোৱালী জন্ম দিবৰ বাবে ঘৰতে থাকি সময় বৰবাদ নকৰে নহয় ফাল্টু কথা নকবি মইহে জানিছোঁ মোৰ কেনেকুৱা লাগিছে জীয়াই থাকিবলৈ মন নোযোৱা হৈছে মই যাক ভাল পাওঁ তাই একো আন কাৰোবাক ভাল পায় কোন সেইজনী পাখণ্ডি এই দুখাখনত দ্ৰুপদীক বস্ত্ৰহৰণ কৰা দি হৰণ কৰি লৈ আনো চাল্লা এই বীৰেনক চিনি পোৱা নাই ঐ ক নাম ক তাইৰ সময়ত গম পাবি মা আমি শদিয়ালৈ যামে মা আমি হত ফুল খামে বান্ধিম মা কেঁচা পাতত আমাৰ ঘৰত পণ্ডিত এটাৰ লগতে গায়িকা এজনীও জন্ম হ'ল কিনো বেয়াটো হৈছে কি ভাল হৈছে কি ভাল হৈছে তই পণ্ডিতটো হৈ কি ঘটিছ আৰু এই গায়িকা হৈ কি ঘটিব তই ককায়েকটো হৈ ক'ব নোৱাৰনে ভালকৈ পঢ়া শুনা কৰিবলৈ গানত যে লগাই দিছ মই কিবা নপঢ়াকৈ আছো নেকি ৰাতিপুৱা গধূলি পঢ়ি থাকো নেদেখে অকল পঢ়িলেই নহ'ব পঢ়াত মনো বহিব লাগিব পঢ়াত মন নিদিয়াকৈ বছৰ ফাৰ্ষ্ট ডিভিজনত পাছ কৰি আছো মায়ে যে কি কথাবোৰ কয় ন দাদা আৰু টাকা ৰঘু কাইলৈ নামঘৰত মিটিং এখন দিছে মোৰ দোকান আছে যেতিয়া তই যাব লাগিব কিহৰ মিটিং এই পাঠেকৰ ল'ৰাই বোলে কিবা অজাতি ছোৱালী আনিলে তাৰে কিবা মিটিং দিছে তই যাব লাগিব হ'ব হা বিচাৰ কৰিবলৈ কিটো আছে আগতে যেনেকৈ চলিছিল এতিয়া তেনেকৈ চলিবই লাগিব মোৰ ভাইটোৱে অজাতি ছোৱালী অনাৰ বাবে 10 বছৰ এঘৰীয়া কৰি ৰাখিলে এতিয়া পাঠেকৰ পুতেকেও অজাতি ছোৱালী আনিছে নিয়ম মতে পাঠেককো এঘৰীয়া কৰিব লাগে নিয়ম মতে লাগে কিন্তু আমি আগৰ নিয়মবিলাক এৰিবৰ হ'ল আৰু আজিকালি আমি অলপ এৰা ধৰাৰ মাজেৰে চলিব লাগে এতিয়া ৰামো নাই অযোধ্যাও নাই গতিকে আমি ৰামৰ দিনৰ নিয়মবিলাক এৰিব লাগে মোৰ ভাইটোৱে অজাতি ছোৱালী আনোতে ৰাম আছিল নে অযোধ্যা আছিল এতিয়া পাঠেকৰ পুতেকে অজাতি ছোৱালী অনাৰ বাবে নিয়ম সলনি হৈ গ'ল নহ'ব এনেকৈ নহ'ব আলি চাপৰে পানী গ'লে নহ'ব কিছুমান মানুহক বচাবলৈ গৈ নিয়ম নীতি সলনি কৰিলে নহ'ব সকলোৱে সমান শাস্তি পাব লাগিব পাব লাগিব ৰাইজে অলপ কথাটো ভাবি চিন্তি চাওক আজিকালি ইমান জাত পাতৰ বিচাৰ কৰি থাকিলে নহ'ব সময় সলনি হৈছে বেলেগ সমাজে আমাক এনেকৈ হাঁহিব আমাৰ সমাজ আমাৰ কথা আনৰ সমাজে হাঁহে কান্দে আমাৰ কি প্ৰয়োজন আছে ৰাইজ কি কৰে সোনকালে কৰক ঘৰলৈ যাব লাগে গৰু গাই বান্ধিবলৈ আছে এই বিষয়টো আমি অলপ ভালকৈ আলোচনা কৰিব লাগিব অহা দেওবাৰলৈ হ'লে কেনেকুৱা হয় ৰাইজ ভাল হ'ব তেনেহ'লে আজি সভাভংগ ঐ আজি ৰাজহুৱা সভালৈ গৈছিলি নেকি তই নগলো ৰঘুদেৱহঁত গৈছিল তই যে সেইদিনাখন ৰঘুদেৱক ভাল পাওঁ বুলি ক'লি কিমান দিন হ'ল এবছৰমান হ'ল সেইদিনাখন মই কলেজৰ পৰা আহি আছিলোঁ হঠাৎ কি হ'ল চন্দনা কি হ'ল ল'ৰা এটাই পেলাই দিলে ভৰিটো দুখ পালোঁ চাওঁ ক'ত ইয়াত এইখিনিতে ৰ বাছ সেইদিনাৰ পৰাই মই ৰঘুদেৱক ভাল পাই পেলালোঁ কি হ'ল মণিকা মই যাওঁ ৱা
এইজনী আকৌ কি হ'ল? কি হ'ল মনিকা? দৌৰি আহিছ যে, কিবা হৈছে নেকি? তোক কেলে লাগে? মোৰ যিয়ে নহওক, মই তোৰ কোন হওঁ? চন্দনাহে তোৰ আপোন মানুহ। তই তাৰমানে আজিলৈকে ৰঘুক ভাল পাওঁ বুলি কোৱাই নাই? লগ পালে কম কম বুলি ভাবোঁ, কিন্তু ক'বই নোৱাৰোঁ, লাজ লাগে। সিও ক'ব বুলি ভাবোঁ, সিও নকয়। লাজ কৰে নেকি সিও? কিজানি তইহে ৰঘুক ভাল পাওঁ, সি তোক ভাল নাপায় বা। লালু ভায়েকক 10 বছৰে এঘৰীয়া কৰিলে, এতিয়া সি ক'ত এৰিব? ক'তনো নিয়ম সলনি কৰিবলৈ দিব? আৰু পাঠেকৰ পুতেকে নিজৰ জাতিৰ ছোৱালী এজনীও নাপালেনে? যাৰ যোৰা যেনেকৈ মিলাই থৈছে তেনেকৈহে হ'ব। আৰু প্ৰেম অন্ধ বুলি দেখোন জানই। প্ৰেমে জাত পাত ধনী দুখীয়া এইবোৰ নেমানে নহয়। সেইটো হয়, পিছে ৰাইজক কোনে বুজাব? আমিয়ে বুজাব লাগিব। আজিকালি এইবোৰ নীতি নিয়ম ইমান ধৰি থাকিলে নহ'ব নহয়। তোৰো বিয়া বয়স হ'ল, সমাজৰ নীতি নিয়ম সলনি কৰি তয়ো এজনী অজাতি ছোৱালী আনিম বুলি ভাবিছ নেকি? যদি ভাগ্যত আছে আনিব লাগিব। জাতি আনো বা অজাতি আনো মোৰ ক'বলগীয়া একো নাই, কিন্তু বোৱাৰী দেখিবলৈ ধুনীয়া হ'ব লাগিব, ঘৰ ধৰা হ'ব লাগিব, আৰু গুৰু গোসাঁই মনা হ'ব লাগিব। আজিকালি ইমান গুণৱতী ছোৱালী পাই জানো? পাই, মই চাব লাগিব নেকি? নে তই কাৰোবাক চাইছ? যদি চাইছ আগতীয়াকৈ কৈ দিবি। এজনীতো চাই থৈছোঁ, কিন্তু মোক ভাল পায় নে নাপায় সেইটোহে ক'ব পৰা নাই। হৈছেনে পিংকি? বেগেতে সেইটো স্কুললৈ যাওঁতে ইমান মেকআপ কৰিব লাগেনে? বেগেতে মেকআপ কৰা নাই অ', বহী এখন বিচাৰি পোৱা নাছিলোঁ। অনবৰতে গানত লাগি থাকিবি, ক'ৰ বহি ক'ত থাকে কেনেকৈ গম পাবি? চাহপাত কেইটামান লৈ আনিবচোন। সেইদিনা এপো আনিছিলোঁহে। হেৰ' ঘৰত দেখোন চাহ খাবলৈ মই মানুহটো নাথাকোৱে। ইমানকৈ খাৱ নে তই চাহ? এই ৰঘু ওচৰত চোৱা চিতা কৰিবলৈ মানুহ আহি থাকে নহয়, তাহাঁতক অকণ অকণ দিওঁ আকৌ। ল, আৰু কিবা কিবি আনিব লাগে যদি ক। নাই, নালাগে। বুজিলি? আহোঁ। দাদাই হেনো ছোৱালী এজনী ভাল পায়। দাদাই ছোৱালী ভাল পায়? তই কেনেকৈ গম পালি? কালি মাৰ লগত পাতি থকা শুনিছিলোঁ। মই মানে 90 জনী পাম ন দেতা? ৰঘু, তোৰ হাতত যাদু আছে জাননে? ভৰিটো চুই দিলেই সকলোবোৰ বিষ ভাল হৈ যায়। ভৰি বিষ ভাল হ'ল যদি মোক ফিজ দিব লাগিব নহয়। ফিজটো কেতিয়াবাই দিলোঁ, তইহে চাগে বুজা নাই। মই নজনাকেনো কি দিলি অ'? হৃদয়, মন সকলোবোৰচোন তোকেই দিলোঁ। তোৰ হৃদয়ত মোক স্থান দিবিনে? মই তোক ভাল পাওঁ। মইতো তোক ভাল পাওঁ। সাধাৰণ ভয়টোৰ লগতে হৃদয় দিয়া দি ৰঘুৱে সকলো কথা জানে, কিন্তু সি মোৰ কথাহে নাজানে মই তাক ভাল পাওঁ। দেখিলি জগন, পাঠেকক বচাবৰ বাবে কেইটামান মানুহে কেনেকৈ উঠি পৰি লাগিছে। পাঠেকৰ বাবে সমাজৰ নিয়মেই সলনি কৰি দিব বিচাৰিছে। কেতিয়াও মানি নলওঁ। মোৰ ভাইটিয়ে কান্দি কাটি হাতযোৰ কৰি কৈছিল এঘৰীয়া নকৰিবলৈ। কোনেও সমাজৰ নিয়মেই সলনি নকৰে। তেতিয়া আকৌ পাঠেকৰ বৰ বৰ কথা
বোলে এনেকুৱা নিজ জাতিৰ ছোৱালী বিয়া কৰোৱাৰ বাবে সমাজৰ পৰা নহয় গাঁৱৰ পৰাই বাহিৰ কৰি দিব লাগে। এতিয়া তাৰ পুতেকে আনিলে নহয়, কেনেকুৱা পাইছে? বেজৰ নাকতে খৰ, যেনে কৰ্ম কৰিছে তেনে ফল পাইছে। এতিয়াও পোৱা নাই, কাৰণ পাঠেক এতিয়াও এঘৰীয়া হোৱা নাই। হোৱা নাই, হ'ব লাগিব। আইন সকলোৰে বাবে সমান। ঠিক কলি জগন, আইন সকলোৰে বাবে সমান। অ' দা, মোৰ নৱজনী কোন কচোন? নব? কোন তোৰ নব? মই কেনেকৈ জানো? কেনেকে নাজানো তই? কালি মাৰ লগত পাতি থকা নাই, মই আঁতৰৰ পৰা শুনিহে আছিলো। ইচ, মোক ক'বই নোৱাৰে। মই যেনিবা ভনীয়েক নহয়হে। নেমাতিবি মোক আজিৰ পৰা। কম নহয় অ'। এতিয়া গান এটা গা, ৰাভা দিৱসলৈ বেছি দিন নাই কিন্তু। নেগাও গান চান, নেমাতিবি বুলি কৈছো নহয়। নেমাতিবি। পিংকি, ঐ এইজনী। এজনীয়ে আকৌ গাঁৱৰ এটাক ভাল পায়, এজনীক চাবলৈ নগৰৰ পৰা ল'ৰা আহিছে। আমাৰ ভাগ্যতে একোডাল নাই। কিনো কপাল লৈ জন্ম হ'লো। মণিকাৰ ভাগ্যখনহে ভাল। নগৰৰ ধনী ঘৰৰ ল'ৰাই চাবলৈ আহিব, ধুমধামকৈ বিয়াও হ'ব, হানিমুনৰ বাবে বিদেশলৈও যাব। আমি আৰু গাঁৱৰ দুখীয়া ল'ৰাৰ লগত বিয়া হৈ হাঁহ কুকুৰা পুহি থাকিম আৰু। গাঁৱৰ দুখীয়া ল'ৰাৰ লগত হাঁহ কুকুৰা পুহিও জীৱন কটাব পাৰি, যদিহে প্ৰকৃত ভালপোৱা থাকে। হৃদয়ৰ পৰা ভাল পাব নজনা মানুহৰ লগত জীৱন কটোৱা বহুত টান, লাগিলে সেইজন চহৰৰ ৰাজকুমাৰেই নহওক কিয়। তেনেহ'লে তয়ো গাঁৱৰ এটা চাই নলওঁ কেলে? কাহানি বাই ভাল পালো, বিয়াহে নহ'ব চাগে। মানে সি বেলেগক ভাল পাই আছে। আও, তোৰ নিচিনা ইমান ধুনীয়া পঢ়া শুনা ছোৱালীজনী এৰি কাক ভাল পাবলৈ গ'ল সেইটোৱে। প্ৰেমত পৰা মজাই বেলেগ। যদি সেই প্ৰেম সফল নহয়, সেই অৱস্থাটো কেনেকুৱা হ'ব ভাবিলেই ভয় লাগে। ৰঘুদেৱৰ কথাহে শুনে গাঁৱৰ মানুহে, মোৰ কথা নুশুনে নেকি? পাঠক, তই জাননে নাই, গাঁৱৰ মানুহে মোৰ আঙুলিৰ ঠাৰত বান্দৰ নচা দিন আছে। জানো ককাইদেউ। তেনেহ'লে মই কৰিব নোৱাৰা কাম কিবা আছে নেকি? গাঁৱৰ সমাজ চলা নিয়ম নীতি কোনে বনালে? আমুকাই। ৰঘুদেৱে পাৰিব সংবিধান বনাব, আছে তাৰ মূৰত ঘিউ। অৱশ্যে তোৰ মূৰতো ঘিউ নাই, সেইবাবেহে তাৰ ওচৰলৈ গৈ থাক। যা যা, তালৈকে যা। এনেই ৰঙা বগা বিলাতী চাহাবটোৰ নিচিনা হ'লো। চালা ছোৱালী এজনীকে পটাব পৰা নাই। চালা মোৰ চেহেৰাটো তোৰ নিচিনা হোৱা হ'লে ইমান দিনে ৩-৪জনীমান পতাই 4জনীমানৰ পয়েকেই হৈ থাকিলোহেঁতেন। কিন্তু মই দেখিবলৈ পুৰা বেঙেনাটোৰ নিচিনা। মায়েনো কি খাই পালে? প্ৰেম ভাল পোৱা চেহেৰাক লৈ নহয়, নহ'লে সকলো ধুনীয়া ল'ৰাই ধুনীয়া ছোৱালী পালেহেঁতেন, আৰু সকলো ধুনীয়া ছোৱালীয়ে ধুনীয়া ল'ৰা পালেহেঁতেন। ধুনীয়াই ধুনীয়াক পায় জানো? আমাৰ এজনীয়ে ছোৱালী, আজি ইমান বছৰ হ'ল তাইৰ মাত ফুটা নাই। বহুত চিকিৎসা কৰিলোঁ, কিন্তু ফল নাপালোঁ। ঈশ্বৰে টকা পইচা বহুত দিলে, যাৰ কাৰণে দেউতাকে দিনে ৰাতিয়ে কষ্ট কৰি ধন ঘটিছে, কিন্তু এই এনেকুৱা। আপুনি দুখ নকৰিবচোন। চা মাইনা, এইফালে আহা। যোৱা মা। আহা, বহা।
মইনো কি কৰিব পাৰোঁ ভগৱানকে প্ৰাৰ্থনা কৰিছোঁ মোৰ বিশ্বাস ভগৱানে প্ৰাৰ্থনা শুনিব আৰু মাইনাক সুস্থ কৰি তুলিব ভাল বাৰু আমি তেন্তে উঠো যা মনিকা বা পিংকি তই আজি অকলে অকলে আহিলি যে ককাইৰে ক'ত নেমাতো সেইটো কিয় কিবা লাগিলেই হ'বলা সি বোলে ছোৱালী এজনীক ভাল পায় মোক নামটোকো নকয় কি হ'ল নোযোৱা নেকি তই কৈ থাকচোন মই যাম বাৰু আগতে আবেলি আবেলি ওলাই গৈছিলোঁ এতিয়া ৰাতিপুৱাও যাব নোৱাৰো কাইলৈ তোক চাবলৈ মানুহ আহিব পাহৰিলি নেকি নাই পাহৰা যদি কথা বতৰা সকলো ঠিকে চলে বিয়া সোনকালে হ'ব গতিকে ল'ৰাৰ লগত ভাল ধৰণে কথা পাতিব গুৱাহাটীৰ ডাঙৰ কলেজত পঢ়ি আহি আমাৰ নিচিনাবোৰক চাগে মানুহ যেনে নালাগিব ন তেনেকৈ কিয় কৈছ মই তেনেকুৱা নেকি দেউতাইহে মোক গুৱাহাটীলৈ যোৱাটো বিচাৰিছে কিনো বেয়াটো বিচাৰিছে বেয়াটো বিচৰা নাই ময়ো জানো কিন্তু মোৰতো যাবলৈ মন নাই কিয় ঘূৰি আহিবা ভাল লগা মানুহবোৰ কেনেকৈ পাওঁহি তই তোৰ ভাল লগা মানুহবোৰ ঘূৰি আহি কেনেকৈ পোৱাটো বিচাৰিছ যেনেকৈ এৰি থৈ গৈছোঁ তেনেকৈ পুৰণা কথা এটা মনত পৰি গ'ল তোৰ পুৰণা কথা বাদ দে মোৰ নতুন কথাটো শুন কচোন তোৰ নতুন কথাটো মনিকাই মোক ভাল নাপাওঁ বুলি কৈছে বেলেগ কাৰোবাক ভাল পায় বোলে মই জানো কাইলৈ তাইক চাবলৈ আহিব আৰু তেওঁৰ লগতে তাইৰ বিয়াও হ'ব তই থাকোঁতে আন কাৰোবালৈ বিয়া হৈ যাবলৈ দিম নেকি এইটো কিবা এটা কৰি দে মনিকা মোৰ হ'বই লাগিব তোক কিমান বাৰ ক'ব লাগে এইবোৰ কাম মই নকৰোঁ কিয় নকৰিবি তোক যিমান পইচা লাগে সিমান দিম আৰে পইচাৰ কাৰণে নকৰোঁ বুলি কৈছোঁ নেকি ঐ ৰঘু আমাৰ ঘৰৰ বাৰীখনত গোটেই সাপে সাপ মই কৈছোঁ নহয় বাহিৰলৈ ওলালে মোক সাপে খেদি আহে কিবা শিৱ দুখ লাগি আছে নি বাৰু অঁ শিৱ দুখ আছে যা শিৱ সকাম এখন পাতি দে গৈ তই কেনেকৈ জানিলি তই যদি ইমান জান তই ইয়ালৈ কেলৈ আহিছ মই ইয়ালৈ কিয় আহিছোঁ তোক কিয় লাগে মই যেতিয়াই ইয়ালৈ আহোঁ তেতিয়াই বাধা দিয়হি তই মোক আহি আৰে মোৰ যেতিয়া বিপদ হয় তেতিয়া দেখোন তই ইয়াতে আহি আগতীয়াকৈ বহিয়ে থাকহি তোৰ আপদে হয় নে বিপদে হয় মই কেনেকৈ জানো অলপ মুখ চম্ভালি কথা কবি নহলে কি হে মাৰিবি নেকি মাৰি চা আজি মাৰি খতমে কৰিম তহঁতি ইয়াত কাজিয়া নকৰিবিচোন তহঁতি দুইটাই যায় ইয়াৰ পৰা পাছত চাই দিম মোৰ গাটো বৰ ভাল লগা নাই যা ৰঘু তই বোলে আজি একো খোৱা বোৱা কৰা নাই কি হৈছে তোৰ গাটো ভাল নহয় খাবলৈ মন যোৱা নাই অঁ গাটো বেয়া যদি ডক্তৰক দেখাব লাগিব দেখোন নাই ডাক্তৰক দেখাব নালাগে ভাল পাইছোঁ অঁ তেনেহ'লে ভাত কেইটামান খাই ল'বি আহ মই ৰৈ আছোঁ আহ ৰাতিপুৱাই কাপোৰৰ দোকানখন মেলি ল'লি যে আজি মনিকাৰ কাৰণে বিশেষ দিন গতিকে কাপোৰযোৰো বিশেষ হ'ব লাগিব দিয়কচোন কিন্তু
ব্লাউজ এটা কি হ'ল জানো? মই কেনেকৈ জানো? নাই যদি নাই আৰু তাকে লৈ মোৰতো ঘূৰাব নালাগে। কিন্তু এনেকৈ ব্লাউজ এটা নাইকিয়া হোৱাটো ভাল কথা নহয় আকৌ। ৰঘুদা, সাজি কাচি ওলাইছ, ক'ৰবালৈ যাওঁ? মণিকাৰ ঘৰলৈ যাওঁ। তাইক চাবলৈ আহিছে নহয়, তাকে যাওঁচোন। অঁ, মণিকাক চাবলৈ আহিছে যেতিয়া বিয়াও চাগে সোনকালে হ'ব। ময়ো বিয়াৰ কথা ভাবিছোঁ। তই বা কি ভাবিছ? মই কি ভাবিম? বিয়া হ'ম বুলি ভাবিছ হ, কাৰোবাক ভাল পাই আছ। তই কি নাজান? মই কেনেকৈ জানিম? মোৰ চকুৱে সদায় কৈ থাকে, তই কি চকুৰ ভাষা বুজি নাপাৱ? চকুৰ ভাষা বুজি পাবলৈ মইতো চকুলে তেনেকৈ চোৱাই নাই নহয়। কি কৈছ তই? মই তোক ভাল পোৱাৰ কথা তই নাজান? তই মোক ভাল পাৱ, কিন্তু মইতো তোক ভাল নাপাওঁ। কোনো দিন মই তেনেদৰে ভবাই নাই। মই তোক ভাল পাওঁ ভণ্টিৰ দৰে, ভাল বান্ধৱীৰ দৰে। মই ভাবিছিলোঁ তই মোক মোৰ কপালত কি মণিকাৰ ব্লাউজটোহে আছে নেকি? মণিকাৰ ব্লাউজটো বুকুত সাৱটি লৈ জীয়াই থাকিব লাগিব নেকি? নাই নাই, নহ'ব। যিকোনো উপায়েৰে মণিকাক চাবলৈ অহা ল'ৰাটোক খেদি পঠাবই লাগিব। মণিকা কেৱল মোৰ আৰু মোৰ এনেবলৈ তোমালোকৰ গাঁওখন ধুনীয়া। ধুনীয়া পথাৰ এখন দেখিলে এনেই মনটো ভাল লাগি যায়। পিছে মই গাঁৱত বেছি দিন থাকিব নোৱাৰিম। কিয়? টাউনত ডাঙৰ হোৱা, গাঁৱৰ পৰিৱেশৰ লগত বেগেতে মিলিব নোৱাৰিম। গাঁৱৰ ছোৱালী বিয়া পাতি গাঁৱৰ ছোৱালীৰ লগত সংসাৰ কৰিব পাৰিব জানো? সেইটো নহ'ব। মই যদি গাঁৱৰ ছোৱালী বিয়া পাতোঁ, একে মাহতে মই টাউনীয়া বনাই দিম। আৰু তেতিয়া দেখিবা তুমিহে গাঁৱলৈ আহি বেয়া পোৱা হ'বা। কিন্তু মই সেইটো হোৱাটো নিবিচাৰোঁ, কাৰণ মই আপোনাৰ লগত বিয়া হ'ব নোৱাৰোঁ। অঁ, মই আপোনাৰ লগত বিয়া হ'ব নোৱাৰোঁ। মোৰ ভাল পোৱা আছে, কাৰণ মই বেলেগক ভাল পাই আছোঁ। আৰে যৌৱনকালত প্ৰেম ভাল পোৱা থাকেই। মই কলেজত পঢ়ি থাকোঁতে 2-3জনী ভাল পাই আছিলোঁ। প্ৰেম ভাল পোৱা আজিকালি সাধাৰণ কথা। আগৰ প্ৰেম ভাল পোৱা পাহৰি আমাৰ দুয়োৰে বিয়া হ'ব, সেইটোহে অসাধাৰণ কথা। কাৰোবাক ভাল পায় আপুনি পাহৰিব পাৰে, কিন্তু মই যাক ভাল পালোঁ তেওঁ নমৰা পৰ্যন্তলৈকে তেওঁকে ভাল পাই থাকিম। তই যি বুলিয়ে নক, ভুলটো কিন্তু তোৰেই। ৰঘুদেৱৰ গাত অকণো দুখ নাই। সি তোক প্ৰতাৰণা কৰিছে বুলি তই মিছাতে দুখ কৰিছ। সি তোক কেতিয়াও প্ৰেমৰ চাৱনিয়ে চোৱাই নাই। তইহে তাৰ প্ৰেমত বলিয়া হৈছিলি, আৰু তই তাক ভাল পাৱ বুলিয়ে সি যে তোক ভাল পাব লাগিব তাৰ কি মানে আছে? বল এতিয়া ঘৰলৈ যাওঁ, গধূলি হৈ আহিছে। অকলে অকলে ৰাতিখন বাহিৰত থকাটো ভাল নহয়। বল ভিতৰলৈ। দাদা ইমান দেৰিলৈকে অহাই নাই, কিয় বা? আহিব নহয়। কালি তাক নমতাৰ কাৰণে মোক বেয়া পাই অহা নাই চাগে। জানো, আহিলে সুধিবি আকৌ। এতিয়া আহ ভিতৰলৈ।
ৰঘু আজি দুদিনমানৰ পৰা তই মনটো মাৰি থকা দেখিছোঁ আৰু কালি ৰাতিও তই বৰ পলমকৈ ঘৰলৈ আহিছ কি হৈছে একো হোৱা নাই তোৰ যে কিবা এটা নহয় কিবা এটা হৈছে সেইটো মই খাটাং তই ক'ব খোজা নাই কিবা এটা হ'লে নকম নেকি আৰু দাদা তোক নমতাকৈ থাকিম বুলি ভাবিছিলোঁ কিন্তু নোৱাৰিলোঁ মৰমৰ ভনীয়েকে জানো মৰমৰ ককায়েকক নমতাকে থাকিব পাৰে পাৰিলোহেঁতেন যদিহে তোৰ কিবা এটা নহ'লহেঁতেন কি হৈছে মোৰ একো হোৱা নাই তোৰ কিবা এটা হ'লে মই গম নোপোৱাকৈ থাকিম নেকি কি হৈছে মা দেউতাক নকব নালাগে মোকতো ক'ব পাৰ আচলতে কি জানো মই বাওনা হৈ চন্দলৈ হাত মেলিছিলোঁ নিজকে চিনিয়ে পোৱা নাছিলোঁ মই একো বুজিয়ে পোৱা নাই ভালকৈ কচোন সিদিনা মই ছোৱালী এজনীক ভাল লগা বুলি যে কৈছিলোঁ মইহে তাইক ভাল পাই আছিলোঁ তাই মোক ভাল পোৱাই নাছিল মিছাতে তাইক লৈ সপোন দেখিলোঁ ৰাইজতকৈ পাঠেক ডাঙৰ নহয় গতিকে ৰাইজৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত হ'ব আগৰ 500 টকীয়া 1000 টকীয়াবিলাক নচলাৰ দৰে আমাৰ কথা বতৰাবিলাক সমাজত নচলা হ'ব ধৰিছে সমাজ পৰিৱৰ্তন হ'ব ধৰিছে গতিকে সমাজত কথা ক'বলৈ অলপ বেয়াই পোৱা হৈছোঁ গতিকে আজি আমাৰ ডেকামখাই কথা কওকচোন হে ৰঘুদেৱে ক বৰদেউতাই কোৱাৰ দৰে পৰিৱৰ্তনটো হৈছে বাৰু গতিকে আমিও পৰিৱৰ্তন হ'ব লাগে আজিকালি জাত পাত বেছি বিচাৰ কৰি থকাটো বেয়া কথা বেলেগ সমাজে শুনিলে হাঁহিব ঘিণ কৰিব মিডিয়াই গম পালে এনেকুৱা কাম ঘৃণনীয় বুলি প্ৰচাৰ চলাব টিভি বাতৰি কাকত সকলোতে আমাৰ সমাজৰ নাম লৈ লৈ গালি পাৰিব আৰু আইন কানুন দল সংগঠনেও আমাৰ সমাজক দোষী কৰিব গতিকে হাবু মৰক লাঠিও নাভাগক তেনেকুৱা উপায় এটা উলিয়ালে ভাল হয় বাকী ডেকাসকলে এতিয়া কি কয় ৰঘুৱে ঠিকেই কৈছে ৰঘুৰ কথাই আমাৰ কথা নে কি কয় হয় 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 তেনেহ'লে পাঠকে পাইচিত্ৰ হৈ উদাহৰণি এটা দিয়ক আৰু লগতে দণ্ড এটা ধৰি দিয়া হওক আৰু যদি হয় ৰাইজে হাত চাপৰি বজাওক লগৰ বুলি ক'লে লগৰে শুভ কামত থাকিব লাগে যাব লাগে কালি তহঁত দুজনী এজনীও নগলি মোৰ ওচৰলৈ কিয় আহোঁতে আমি দুইজনীয়ে তোৰ ওচৰলৈ আহিছিলোঁ কিন্তু কি চহৰৰ ল'ৰাই মোক চাবলৈ আহিছে বুলি তহঁতি জ্বলিপকি মৰিছ নহয় তই কি আমাক তেনেকৈ ভাব নেকি আচলতে কি কৈছ তই মই তোক ভাল পোৱাৰ কথা তই নাজান তই মোক ভাল পাৱ কিন্তু মইতো তোক ভাল নাপাওঁ কোনো দিন মই তেনেদৰে ভবাই নাই মই তোক ভাল পাওঁ ভণ্টিৰ দৰে ভাল বান্ধৱীৰ দৰে মই ভাবিছিলোঁ তই মোক ঐ কিয় কান্দিছ একো নহয় দেচোন ইছ ৰাম এইজনী কি যে মোৰ ফালে চাচোন ঐ চন্দনাইহে ৰঘুক ভাল পায় ৰঘুৱে মানে চন্দনাক ভাল নাপায় তেনেহ'লে ৰঘুৱে কাক ভাল পোৱাৰ কথা কৈছিল মোৰ কথা কৈছিল নেকি বাৰু আজি গৈ এতিয়াই সুধিবগৈ লাগিব কি হ'ল মনিকা হা কি ভাবি আছ মই যাওঁ
পাঠেকক তই বচাই দিলি দেই, নহ'লে কিমান দিন যে এঘৰীয়া হৈ থাকিব লগা হ'লহেঁতেন ঠিক নাই। মই পাঠেকক বচোৱা নাই, বৰ্তমান সময়ত সমাজ কেনেকৈ চলিছে সেই কথাহে কৈছোঁ। আমি কেনেকৈ চলিলে সমাজ জীয়াই থাকিব সেই কথাহে কৈছোঁ। হ'লেওতো তোৰ সেই যুক্তিপূৰ্ণ কথাকেইটাৰ বাবে পাঠেক এঘৰীয়া হোৱাৰ পৰা বাছিল। এই যি হ'ল ভালে হ'ল দে, বুজিছ। আমিও যদি কেতিয়াবা অজাতি ছোৱালীৰ প্ৰেমত পৰো নহয়, চিধা আহি ঘৰত সোমাই দিম বাপাক। অঁ, মানে তহঁতক অজাতি ছোৱালী আনিবলৈ সুবিধাহে কৰি দিয়া হ'ল। অৱশ্যে যাৰ কপালত যি লিখা আছে সেইমতেহে বিবাহ হ'ব। হয় হয় ৰঘু, তই ঠিকেই কৈছ। মোৰ বিবাহ কাৰ লগত হ'ব মই গম পাই গৈছোঁ নহয়। ধন্দা তই গৈ থাক, মোৰ অলপ ইয়াৰ লগত কথা আছে। আচ্ছা ঠিক আছে দে, তহঁতে ৰ, মই গৈ থাকোঁ দেই। হ'ব, কচোন কি কথা আছে? কচোন কি কথা আছে, ইয়াতে কম নেকি? সেইফালে যাওঁ বৈ। ব'ল। এতিয়া ক। তই চন্দনাক ভাল পাই এতিয়া কিয় ভাল নোপোৱা হলি? তাইক কিয় ইমান কষ্ট দিছ? চন্দনা ইমান ভাল ছোৱালী, তাইক তই এনেকৈ এৰি দিব নালাগে নহয়। মই চন্দনাক ক'ত কেতিয়া ভাল পোৱা দেখিলি? চন্দনাই কৈছিল আকৌ ভাল পাওঁ বুলি, এতিয়া আকৌ তই ভাল নাপাওঁ বুলি কৈছ। মই তাইক ভাল পাওঁ ভণ্টি হিচাপে, বন্ধু হিচাপে। তাই তাকে প্ৰেম বুলি ভাবিলে নহ'ব নহয়। তাইক মই কোনোদিন তেনেকুৱা চাউনিৰে চোৱাই নাই। অ' মানে তই চন্দনাক ভাল নাপাওঁ? নাপাওঁ। তেনেহ'লে তই মোক ভাল পাওঁ। কি? মোক ভাল পাওঁ নেকি? যদি পাওঁ কৈ দে। অঁ, তোক মই বহু দিনৰ পৰা ভাল পাই আছোঁ। ময়োতো তোক বহুত দিনৰ পৰা ভাল পাই আছোঁ। অনবৰতে তোলৈকে মনত পৰি থাকে। মনিকা, দেখিলি জগন, পাঠকে কি গেম খেলি দিলে। আজি পাঠেক নহয় যদি তই মই হ'লোহেঁতেন লগে লগে এঘৰীয়া। আৰু ৰাইজখনে আজি দেখোন বিশেষ একো নামাতিলে, সকলো বোবা হৈ থাকিলে। ইয়াৰ মূলতে হ'ল ৰঘু। নিশ্চয় ৰঘুৱে এই ৰাইজখনক কিবা মোহিনী বান মাৰিছে। এই ৰঘুৱে যি কয় ৰাইজখনে তাকেই হয় হয় বুলি কয়। আৰু পাঠেকক মই কেইবাবাৰো ৰঘুৰ ঘৰলৈ যোৱা দেখিছোঁ। যি অপৰাধত মোৰ ভাইটোক সমাজে এঘৰীয়া কৰিলে, সেই একেই অপৰাধ পাঠেকৰ পুতেকে কৰিছে। কিন্তু পাঠেক আজি আকৌ এঘৰীয়া নহ'ল। মানে আইন সকলোৰে বাবে সমান নহয়। নহ'ব দেই, আলি চাপৰে পানী গ'লে নহ'ব। ইয়াৰ উচিত বিচাৰ হ'ব লাগিব। কাইলৈ ধৰ্মেশ্বৰ কাইৰ ওচৰলৈ যাব লাগিব। ব'ল এতিয়া। ঐ, কিবা ভাল খবৰ আছে? তোৰ নৱজনী কোন হ'ব গম পাইছ নাই? নাজানো। মনিকা। মনিকা? ধৰ্মেশ্বৰ বৰদেউতা ঘৰ মনিকা বা? তই বলিয়া হৈছ। মনিকা বাৰ বিয়া ঠিক হৈছে, তাইক চাবলৈ ল'ৰা আহিছে। কিন্তু তাই মোৰ বাহিৰে কাৰো লগত বিয়া নহয়। তেনেহ'লে মনিকা বাক আজিৰ পৰা বৌ বুলিয়ে মাতিম। মাতিবি, কিন্তু অকলে থাকিলে। তেনেহ'লে মই মাক কওঁগৈ। মা, পিংকি, পিংকি। ৰাতিপুৱাই কি কথা শুনিলোঁ? মই বনোৱা নিয়ম নীতি ৰঘু কালি পৰহি ল'ৰা হৈ উঠাই দিলে, সেইটো কেনেকৈ হ'ব? তহঁতে কি কৰি আছিলি? আপোনাৰ কথা কলত সিহঁতে নামানিলে, আমাৰ কথা ক'ত শুনিব? ৰঘুৰ কথাহে সকলোৱে শুনে। আপুনি বনোৱা নিয়ম নীতিবোৰ ৰঘুৱে কিন্তু উঠাই দিব নালাগিছিল। ই ইমান সাহস পালে ক'ত? এইটোৱে গাঁওখন অধপতনে নিয়াব। ই বেছি ওপৰলৈ উঠি গৈছে। ইয়াক আমি সকলোৱে মিলি ঠিক কৰিব লাগিব। এতিয়া গাঁৱৰ ডেকাবোৰে যিকোনো নিজ জাতিৰ ছোৱালী আনি ঘৰ সোমোৱাবই, আৰু আমি সেই হাতেৰে খাব লাগিব। ৰঘু নিজে কি জাতি তাই ঠিক নাই। সেইবাবে সি সকলো জাতিকে এক কৰিব বিচাৰিছে। ৰঘু নিজেই কি জাতি ঠিক নাই মানে? নুবুজিলোঁ। ৰঘু যে ভৰতৰ পুতেক নহয়,
পাহৰিলি নেকি? ৰঘু ভৰতৰ পুতেক নহয়, তেনেহ'লে কাৰ পুতেক? আজিৰ পৰা 30 বছৰ আগৰ কথা। আচ্ছা, তেতিয়া মই আৰু জগনে চেন্নাইত চিকিউৰিটি গাৰ্ড কৰি আছিলোঁ নহয়, সেইকাৰণেহে কথাটো গম নাপালোঁ। ৰঘু নিজাতৰ নে ওপৰজাতৰ ঠিক নাইতো নায়ে, সি কেনেকুৱা সচৰ তাৰো ঠিক নাই। নাইতো আকৌ। মোৰ তোৰ লগত সদায় এনেকৈ ঘূৰি ফুৰিবলৈ মন যায়। বিয়াৰ পাছত মই এনেকৈ ফুৰাবলৈ নিবিন। নিশ্চয় নিম, কিয় নিনিম? ক'লৈ যাবলৈ মন আছে? আগে বিয়াখন হৈ ল'বলৈ দেচোন। আৰে তই মোক ভাল পাওঁ, মই তোক ভাল পাওঁ, গতিকে বিয়াখনতো হ'বই। হানিমুনৰ বাবে ক'ত যাম বুলি ভাবিছ? হিমাচল প্ৰদেশ, পাহাৰে ঠাই বৰ ভাল লাগে। তয়ো যে মানুহ আৰু হানিমুনলৈ গৈ পাহাৰ বগাই থাকিবিনে? যদি পাহাৰৰ পৰা পৰি মৰি থাকোঁ কি কৰিবি? তেতিয়া ময়ো পাহাৰৰ পৰা পৰি মৰি থাকিম, কাৰণ তোৰ অবিহনে মই জীয়াই থাকিব নোৱাৰোঁ। মোক ইমান ভাল পাওঁ? নিজতকৈও বেছি। ভাবি আছ? ধেই, তহঁতে মানে মোক শান্তিত থাকিবলৈ নিদিয়, যেতে তেতিয়া আমনি কৰি থাক। তোক কোনে কৈছিলে মোক জোকাৰি দিবলৈ? চব শেষ কৰি দিলি। ইমান দেৰিকৈ আহিছ? তোৰ বাবে বাট চাওঁতে চাওঁতে তই মোক কল্পনাৰ জগততে আহি মোক ফুৰাবলৈ আনিছিলি, কিন্তু ফুৰি শেষেই নহ'ল। এই জুৰিজনীয়ে আহি মোৰ কল্পনাবোৰ উৰুৱাই দিলে। আৰু তোক লৈ যে এজনে কল্পনা কৰি আছে, তেখেতৰ কি হ'ব? মোক লৈ কল্পনা কৰি আছে? কোনে? তোক চাবলৈ অহাজনে আকৌ। অ' তেখেতে মোক লৈ কল্পনা কৰি থাকে, সপোন দেখি থাকে। থাকক, তাতে মই মোৰ ঘমাবলৈ নাই। তেতিয়াহ'লে তই তেখেতক কথাটো জনাই দিয়া ভাল হ'ব। কি কথা জনাই দিয়া ভাল হ'ব? তই যে তেখেতক এৰি বেলেগ এজনক ভাল পালি, সেইটো কথা আকৌ, যাতে তেখেত তোৰ ওচৰলৈ আকৌ এবাৰ নাহে। প্ৰথম দিনাই মই তেখেতক মোৰ ভাল পোৱা আছে বুলি ক'লোঁ। প্ৰথম দিনাই তোৰ ভাল পোৱা আছে বুলি ক'লি? কোন আছিল তোৰ ভাল পোৱা? কেলে? তোক মই ভাল পাওঁ বুলি কোৱা নাই নেকি? তাৰপিছত কি ক'লে তেখেতে? তেখেতে হেনো কলেজত পঢ়ি থাকোঁতে দুজনীক ভাল পাইছিলে। যৌৱন কালত বোলে ভাল পোৱা থাকেই। তোৰ ভাল পোৱা আছে বুলি জনাৰ পাছতো তোক বিয়া কৰাবলৈ ৰাজি? তেতিয়াহ'লে তই তেখেতৰ লগতে বিয়া হৈ যোৱা ভাল হ'ব। কি ক'লি তই? আকৌ কচোন। নহয় মানে তেখেতে তোক খুব ভাল পায়, গতিকে মই তেখেতলৈ বিয়া হৈ যাব লাগে? মৰি যাম, তথাপিও মই তোৰ বাদে কাৰো লগতো বিয়া নহওঁ। ধেমালি কৰিছোঁ, মই তোৰ বাদে কাকোৱে বিয়া নাপাতোঁ। কিছুমান কথা ধেমালিত ক'লেও অন্তৰত লাগে। তোক হেৰুৱাম বুলি ভয় লাগে।
মণিকাই ৰঘুক ভাল পায়? মই ৰঘুক ভাল পাওঁ বুলি জানিও মণিকাই ৰঘুক ভাল পাবলৈ ল'লে? তই সঁচাকৈ কৈছনে জুৰি? তই নিজ চকুৰে দেখিছিলি নে ৰঘু আৰু মণিকাক? আৰে মই নিজ চকুৰে দেখিছোঁ সেই নিজান আলিটো দুইটাই সাৱতা সাৱতিকৈ থকা। আপুনি কথাবোৰ বুজি পোৱা নাই কিয়? আপুনি কাৰোবাক ভাল পাই এৰি থাকিব পাৰে, পাহৰি যাব পাৰে, মই নোৱাৰোঁ নহয়। মই আপোনাৰ লগত বিয়া নহওঁ, মোৰ শেষ কথা। মা দেউতাই ঠিক কৰিলেই হ'ব নেকি? এতিয়া মই মা দেউতাহঁতৰ কথা মানিব নোৱাৰোঁ, কাৰণ মই কাৰোবাক ভাল পাই আছোঁ আৰু মই মাক হ'বলৈ ওলাইছোঁ আৰু মোৰ পেটত 3মহীয়া সন্তান আছে। গতিকে আপুনি মোৰ আশা এৰি দিয়ক আৰু আমাৰ ঘৰলৈ নাহিব। কি কি কৈ আছ এইবোৰ? অঁ, মণিকাৰ পেটত সন্তান আছে, 3 মাহ। মনে মনে থাক। গোটেই গাঁওখনতে জনাব খুজিছ নেকি? গোটেই গাঁওখনতে মান সন্মান শেষ কৰিলে ছোৱালীজনীয়ে। তোক কোনেও নজনাকে মনে মনে ঠিক ঠাক কৰিব লাগিব। একদম নৰ্মেল থাকিবি। ভাবি ল ঘৰখনত একো হোৱাই নাই। তই মণিকাক এইখন ঘৰৰ বোৱাৰী কৰিব বিচাৰিছ, ভালেই হ'ব বাৰু। মণিকা ভাল ছোৱালী, কিন্তু ধৰ্মেশ্বৰ কায়ে আমাৰ ঘৰলৈ জীয়েকক বিয়া দিব জানো? দিলে দিব, নিদিলে পলুৱাই লৈ আহিবি দাদা। ঐ তই মনে মনে থাক। ধৰ্মেশ্বৰ কায়ে জীয়েকক পলুৱাই অনাটো এই ভাতৰ লগত পানী খোৱা বুলি ভাবিছে। আমাৰ ৰঘুৱে মণিকাক যিমান ভাল পায় মণিকাও সিমানেই ভাল পায়। গতিকে মণিকাই মাক দেউতাকক কিবা বুজাই ক'ব পাৰিব চাগে। ঐ ধৰ্মেশ্বৰ কায়ে ইয়াক যে জোঁৱাই বুলি মানি ল'ব মোৰ কিন্তু মনে নধৰে। ধৰ্মেশ্বৰ কায়ে কেনেকুৱা মানুহ মই ভালকৈ জনা আছোঁ। আজি নহ'লে ধৰ্মেশ্বৰ কাইৰ ঘৰলৈ ময়ে গৈ আহোঁ, যি হয় হ'ব। ইহঁতৰ কথাখিনি অন্য মুখে গম পোৱাতকৈ মোৰ নিজৰ মুখে কৈ আহোঁগৈ। যাব খুজিছা যদি যোৱা, পাছত দেখা যায় কি হ'ব। আজি ভাত নাখায় নেকি? বহুত দেৰি হ'লচোন। সদায় খাই থাকোঁ, এদিন নাখাই চাওঁচোন। মই বুজি পাইছোঁ, কালি কথাটোৰ কাৰণে আপোনাৰ খং উঠি আছে। কিয়নো শৰীৰটো কিমান কষ্ট দিছে। আহক ভাতকেইটা খাই লখি। জীয়েৰে অন্তৰত যিখিনি কষ্ট দিছে সেই কষ্ট ভাতে নাইকিয়া কৰিব পাৰিব নেকি? পাৰে যদি কোৱা, একেচাতে 4 সাঁজমান খাই দিওঁ। মানুহটো কোন? কোন মানুহটো? জীয়েৰৰ পয়েটো। তই বুজিও নুবুজাৰ ভাও কিয় ধৰিছ? ইয়াত মণিকাৰ কেনেকৈ দুখ হ'ল কচোন? ৰঘুৱে মণিকাক ভাল পায় কাৰণেহে মণিকাই ৰঘুক ভাল পায়। কিন্তু মইতো মণিকাক কৈয়ে থাকোঁ ৰঘুদেৱক মই ভাল পাওঁ বুলি। গতিকে মণিকাই ৰঘুক ভাল পায়, ৰঘুক মোৰ পৰা কাঢ়ি নিলে। আৰে বুদ্ধু, তইহে ৰঘুক ভাল পাইছিলি। ৰঘুৱে জানো তোক ভাল পাইছিলে? নাই পোৱা নহয়। এই কথাটোকে তই কিয় বুজি পোৱা নাই? যদি মণিকাই ৰঘুক ভাল নাপালেহেঁতেন তেনেহ'লে এদিন ৰঘুৱে মোকেই ভাল পালেহেঁতেন। কিন্তু মণিকাই, তাই এনেকুৱা কৰিব নালাগিছিল। মই ইয়াৰ প্ৰতিশোধ ল'ম। প্ৰতিশোধ ল'বি? কেনেকৈ প্ৰতিশোধ ল'বি? যেনেকৈ ল'বলৈ সুবিধা পাওঁ তেনেকৈয়ে ল'ম। আজিৰ পৰা মই সুযোগৰ সন্ধানত থাকিম। ৰঘুকো চাই ল'ম মই। তই অহংকাৰী হৈছ চন্দনা। নিজৰ সুখৰ কাৰণে আনৰ সুখত বিষ ঢলাটো ভাল নহয় চন্দনা। আজি জানো, ঘৰৰ পৰা প্ৰথমবাৰৰ বাবে মনে মনে আহিছোঁ। কিয় জানো, মাহেঁতি মোক আহিবলৈকে দিয়া নাছিল। কিবা কথাত কাজিয়া লাগি থকা যেনো লাগিল। যদি তোক ঘৰৰ পৰা ওলাই আহিবলৈ দিয়াই নাছিল, মনে মনে কিয় আহিলি? এতিয়া মা দেউতাই অন্তৰত কিমান কষ্ট পাব গম পাইছ নাই? ঘৰৰ পৰা ওলাই নাহিলে যে মই মনত কষ্ট পাওঁ আৰু আবেলি হোৱাৰ লগে লগে তোৰ ওচৰলৈ আহোঁ আহোঁ লাগে। চিন্তা নকৰিবি, তোক মোৰ ওচৰলৈ একেবাৰে অহাৰ ব্যৱস্থা কৰিছোঁ। মায়ে পিংকিয়ে তহঁতৰ ঘৰলৈ গৈছে তোক খুজিবলৈ। ৰাম, সেইকাৰণে মোক মাহেঁতি ঘৰৰ পৰা আহিবলৈ মানা কৰিছিল। মই যাওঁ। যা যা,
শাহুমাক ভালকৈ সেৱা শুশ্ৰূষা কৰিবি। মোৰ ছোৱালী ৰঘুদেৱৰ লগত বিয়া, জাত পাত বংশ পৰিয়ালৰ চিন নাইকিয়া, ক'ৰবাৰ পৰা বুটলি নিনা জহৰা এটাক মই জোঁৱাই কৰি ল'ম বুলি ভাবিছ? মোক পাগল বুলি ভাবিছ নেকি? তেনে কথা কিয় কয় ককাইদেউ? ৰঘুদেৱ এতিয়া আমাৰ ল'ৰা, তাক আমি নিজৰ কৰি ল'লোঁ। ভাল কৰিলে, সেই বুলি মই তাক জোঁৱাই কৰি ল'ব নোৱাৰোঁ নহয় নিজৰ ছোৱালী বিয়া দি। আৰু তহঁতি যে ৰঘুক নিজৰ কৰি ল'লি, মোৰ ছোৱালী বিয়া দিবলৈ তহঁতিনো কি লাজ চাহেখন? তহঁতি যিমানৰ মানুহ কিমানৰ ঘৰৰ ছোৱালী চাবি। ৰঘু আৰু মণিকাই দুয়োকে ভাল পায়, গতিকে কথাটো এবাৰ ভালকৈ ভাবি চাওক ককাইদেউ। ভাবিবলৈ কিটো আছে? জহৰা এটাক মোৰ জোঁৱাই কৰি ল'ব নোৱাৰোঁ নহয়। আৰু মণিকাই ৰঘুৰ বিষয়ে একো নাজানে, সেইবাবে তাৰ প্ৰেমত পাগল হৈছে। যেতিয়া জানিব তেতিয়া ঘিণ কৰিব। ৰঘুৱে মোৰ কামটো কিয় কৰি নিদিলে মই এতিয়া বুজি পাইছো। চালা কুকুৰে তন্ত্ৰমন্ত্ৰ কৰি মণিকাক নিজে পতাই ল'লে। সি চালা বাল্যকালৰ বন্ধু হৈ মোক পিছফাল পৰা চুই মাৰিব লাগে নে কচোন তহঁতে? আজিকালি বোলে য'তে ত'তে ৰঘুমণিকাক সাবতা সাবতিকে প্ৰেম লীলা কৰি থকাহে দেখা যায়। হাবুতা হাবুতিৰ লগতে আৰু বা কি এক্সিডেণ্ট কৰিলে ঠিক নাই। ৰঘুৱে মণিকাৰ লগত প্ৰেম লীলা কৰি আছে যদি ময়ো কিবা এটা লীলা কৰিব লাগিব। ঐ তহঁতে মোৰ লগত আছ নাই ক? আছো 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 আকৌ আমি আছো। দেউতা, আমাতকৈ ৰঘুহঁত দুখীয়া, সেইবাবে আপুনি ৰঘুহঁতক ভাল নাপায় মই বুজি পাইছোঁ। কিন্তু ইমান বেয়াকৈ আপুনি ক'ব নালাগিছিল। কিবা নোহোৱা নোপোজা কথা কিছুমান কৈ দিলে যে। যিটো হয় সেইটো কৈছোঁ। মাৰক সুধিছা, সি এটা জাত পাত নোহোৱা ক'ৰবাত পৰি থকা জহৰা হয়নে নহয়? মা ৰঘু, তই আমাৰ নিজৰ সন্তান নহয়। দেউতা, মা, তোক আমি দুখ নকৰিবি ৰঘু, তই আমাৰ নিজৰ সন্তানতকৈ বেছি আপোন। তই ভগৱানৰ দান, আৰু পৃথিৱীত তই একমাত্ৰ তেনেকুৱা নহয় নহয়। ৰামৰ পত্নী সীতা দেৱীও তোৰ নিচিনাই আছিল। জনকে তাইক তুলিহে লৈছিল। ৰঘু তোৰ বাবে যোগ্য নহয়। ইমান দিনে তাৰ লগত যি কৰিলি সকলো পাহৰি যা। ডাক্তৰৰ ওচৰলৈ গৈ চাফ চিকুণ হৈ আহ।
ৰঘু, তই ধ্যানত বহি তোৰ বিষয়ে যে একো জানিব নোৱাৰ, সেই কথাটো তই আগতেই জানো। এই মিছামিছি মনত কিয় কষ্ট দিছ? তই মোৰ ল'ৰা, এই কথাটো মানিবলৈ কিয় টান পাইছ? নহয় অ' দেউতা, মই তোৰ ল'ৰা আৰু সদায় তোৰ ল'ৰাই হৈ থাকিম। মোক কোনে কিয় পেলাই থৈ গ'ল, মই অবৈধ সন্তান নেকি, সেইটোহে জানিবলৈ বৰ মন গৈছে অ' দেউতা। কেনেবাকৈ তই যদি বহুত ধনী মানুহৰ ল'ৰা হয় আৰু যদি তোক লৈ যাবলৈ আহে, তেতিয়া তই কি আমাক এৰি থৈ গুচি যাবি নেকি দাদা? পিংকি, তই মোৰ বৰ মৰমৰ ভণ্টি। কোনো টকা পইচা ধন সম্পত্তিৰে মোক তোৰ পৰা মা দেউতাৰ পৰা আঁতৰ কৰিব নোৱাৰে। মই জাত পাত চিন নাইকিয়া অবৈধ সন্তান হ'লেও মই কিন্তু বৰ ভাগ্যৱান। এহাল মৰমীয়াল মা দেউতা পাইছোঁ, তোৰ দৰে ভণ্টি পাইছোঁ, আৰুনো মোক কি লাগে? তেন্তে এতিয়া ভাত খাওঁ গৈ ব'ল দাদা। কালি ৰাতি কোনেও ভাত নাখালো নহয়, মায়ে কান্দি কান্দি বিচনাতে পৰি আছে। তহঁতে খা গৈছোন যা পিংকি, মোৰ মন যোৱা নাই। মোৰো ভোক লাগিছে, কিন্তু তই নাখালে আমিনো কেনেকৈ খাম? খালে চবে খাম, নাখালে কোনেও নাখায়। চবেই খাম, মাক ভাত বাঢ়িবলৈ কগে যা। অঁ এই লালুকাই কোনফালে? বাহনিৰ পৰা আহোঁ, বাঁহ এডাল কাটি আনো। হেৰি নহয় লালুকাই, এই আমাৰ ৰঘুৰ কথা কি ভাবিছ? সি কৰা ভণ্ডামিবোৰ বিষয়ে আমি কিবা এটা কৰিব লাগিছিলে নে কি কওঁ? মইতো আগতেই জানো ৰঘুদেৱ ভণ্ড সাধক বুলি। মিছা মিছিকৈ মানুহবোৰক বুৰ্বক বনাইছে। সহজ সৰল মানুহ পাইছেতো। সহজ সৰল মানুহবোৰক এনেকৈ ঠগবাজি কৰি টকা ঘটি টকাটো আমি বন্ধ কৰিব লাগিব। এনেকৈ যাদু মন্ত্ৰ কৰি ধন ঘটিব দিব নোৱাৰি নহয়। বেয়া কামবোৰ হ'লে জানে, ভালবোৰহে নাজানে। মই কিন্তু বহুতবাৰ প্ৰমাণ পাইছোঁ দেই লালুকাই। আমি ৰঘুদেৱ বেয়া কামবিলাকৰ ওপৰত এখন এজাহাৰ দিবলৈ লৈছোঁ। অঁ পাব নহয় এতিয়া মজাটো। লালুকাই ইয়াত চহী এটা কৰ। সি কৰা ভণ্ডামিৰ বিষয়ে এখন আমি থানাত কেছ দিওঁ আৰু তাক আমি জেলত ভৰাই থওঁ। ইয়াতে চহী কৰি দে। দে তই এখন ধৰ। দে ক'ত কৰিম? এই দত্তৰ তলত। অঁ হ'বনে? ঠিক আছে। হেৰি নহয়, তই ওলাই থাকিবি, দৰকাৰ হ'লে তয়ো থানালৈ যাবলগীয়া হ'ব পাৰে। হ'ব, চিন্তা নকৰিবি। আমি এতিয়া যাওঁ দেই। ঐ উঠিলি? ব'ল সাজু থাকিবি। যা যাম। লালু, নামঘৰত মিটিং এখন দিব লাগে। এই কি কাৰণে? আমি বৃদ্ধ মানুহকেইটাই যাৰ তাৰ হাতেৰে খাই অপবিত্ৰ হ'ব লাগে নেকি? অঁ হ'ব, পাতিবি। ভৰতে কি জাতৰ কি ল'ৰা বুটলি আনে দেখুৱাই দিয়ক। কিজানি সি আমাৰ ধৰ্মৰ ল'ৰা নহয়। অঁ হয়তো। হ'ব, ঠিক আছে। অঁ ৰাখিছোঁ। চন্দনা, গাঁৱৰ ছোৱালীবোৰক ভনী বুলি ভাব যেতিয়া মণিকাক কিয় ভনী বুলি নাভাবিলি? তাই মোক ভাল পায়। ময়োতো তোক ভাল পাওঁ, আৰু মণিকাতকৈ আগে মই তোক প্ৰেমৰ প্ৰস্তাৱ দিছিলোঁ। তই মোক কিয় দলিয়াই পেলালি? চন্দনা, প্ৰেম ভাল পোৱা কৰোঁ বুলি কৰা বস্তু নহয় অ'। প্ৰেম নিজে নিজে হৈ যায়। কাৰ কেতিয়া কাৰ লগত প্ৰেম হয় কোনেও নাজানে। তই মোক ভুল নুবুজিবি। মোৰ অন্তৰত তোৰ বাবে কোনো প্ৰেমৰ জন্মই হোৱা নাই অ'। গতিকে তোক মই কেনেকৈ ভাল পাওঁ ক? তই মোক এৰি মণিকাক আদৰি মোৰ মান সন্মানত আঘাত সানিলি, মোৰ অন্তৰত জুই লগালি। আজিৰে পৰা তই মোৰ শত্ৰু।
সাধাৰণ চহী এটা কৰিবলৈ ইমান ভাবিব লাগে নেকি তাৰমানে তোৰ ৰঘুদেৱৰ বিৰুদ্ধে যাবলৈ কি ভয় লাগিছে হেই কিডাল ভয় লাগিব সেই ঠগবাজটো লৈ কোনোবাই ভয় কৰে নেকি ল এখন আজিয়ে থানাত দি আহিব লাগিব ঐ তই ৰ আমি থানাৰ পৰা আহোঁ হ'ব যা ব'ল পিছে নহয় কেছটোতো দিয়া হ'ল এতিয়া কি ভাবিছ ভাবিবলৈ কিটো আছে গাঁৱত যিমান কাল ৰাইজে চহী মাৰিছে তাতে আকৌ হাজৰিকা চাই নিজেই কেছটো লৈছে কেছটো কিন্তু ভাল জমিব যেন পাইছোঁ দেই জমিব চাহ খাই দিওঁ বাইদেউ চাহ দিয়ক অঁ চাহ ৰঘুদেৱক লগ কৰিবলৈ যাওঁ ৰঘুদেৱৰ ইতিহাস কালি গাইছিলোঁ পাহৰিলি নেকি আজি আকৌ সেই জহৰাটোৰ ওচৰলৈ যাওঁ যে মহাভাৰতৰ কৰ্ণও জহৰাই আছিল তাৰ সমান বীৰ তাৰ সমান দানিক পৃথিৱীত কোনোবা আছে জানো এইজনী মোৰে ছোৱালী হয়নে আপোনাৰ ছোৱালী নহয় কাৰ ছোৱালীহে হেল্ল' লালু পকা ধানৰ মাজে মাজে সৰু সৰু আলি ঐ সৰু সৰু আলি আলিত পৰি গীত জোৰে জাক বালি মাহী সৰু 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 আলি ঐ সৰু সৰু আলি দাদা তোক কেইবাটাও গান গাই শুনালো এতিয়া হোৱাৰ পৰা উঠ অলপ ওলাই যা মনটো ভাল লাগিব তোৰ গান শুনিলেই মোৰ মনটো ভাল লাগে অ' মোৰ ভোক পিয়াহ দুখ কষ্ট সকলো পাহৰি যাওঁ গাচোন আৰু এটা গা কোনে আজি আবেলি মৰম দিলে সি তুলি এই বেলুনে ৰঙা বেলুনে দূৰণিৰ মেঘলৈ আকাশৰ বুকুলৈ কিজানি আজি ৰঘু নাহে আহিবনো কেনেকৈ সি চাগে মনত বৰ দুখ পাইছে সেইবুলিয়ে সি নহাকৈ থাকিব লাগে নেকি মোলৈ তাৰ মনত পৰা নাই সি নাহিলে মই মনত কষ্ট পাওঁ বুলি সি নাজানে নেকি সিহে জানিছে তাৰ অন্তৰত কি ধুমুহা বলিছে সি চাগে তোৰ মুখামুখি হ'বলৈ সাহসেই কৰিব পৰা নাই তাৰ আগৰ কথাবোৰ মই গম পালোঁ বুলি তাক ঘিণ কৰিম বুলি ভাবিছে নেকি বাৰু ইমানকৈ কিয় ভাবিছ সি কাইলৈ আহিব চাবি বল এতিয়া আমি যাওঁ ঐ আহিলি আহিলো বল বল সোনকাল ক পুলিচ আহিলি বলো বলো ঘৰত কোন আছে এবাৰ ওলাই আহক আপোনালোক কাক
কাক বিচাৰিছে আপোনালোকে? ৰঘুদেৱ ই আছেনে? অঁ তোমালোক? ছাৰ আমি দুজন মানে ইনফ্লুৱেঞ্চাৰ হয়। আমি মানে ব্লগ বনাওঁ যে ছাৰ, লগত ৰঘুদেৱৰ ভণ্ডামিবোৰ দেখাই দিম, নিজে এইবোৰ কৰি আছে সেইবোৰ দেখাই দিম। কোনে ক'লে আমাৰ ৰঘুদেৱ ভণ্ড বুলি? আপোনালোকৰ কিবা ভুল হৈছে। ভুল শুদ্ধৰ বিচাৰ আদালতে কৰিব। ৰঘুদেৱ ক'ত আছে মাতক। মই ৰঘুদেৱ, কওকচোন। ৰাইজে আপোনাৰ ওপৰত কেছ দিছে। আপুনি ভণ্ড সাধক, আপুনি প্ৰবঞ্চক, আপুনি ঠগবাজ। প্ৰবঞ্চনাৰে আপুনি ৰাইজৰ টকা সৰকায়। আমি আপোনাক এৰেষ্ট কৰিবলৈ আহিছোঁ। গগৈ এয়া দেখিছা ডিব্ৰুগড় মৰাণত ওলাইছে এজন ভণ্ড বাবা। এইজন হয় ভণ্ড বাবা। এয়া বহুত দিনৰ পৰা মানুহক ঠগি আহিছে। আজি এই ভণ্ড বাবাৰ চৰিত্ৰ আমি আপোনালোকৰ আগত উদঙাই দিছোঁ। সেই নিউজ চেনেলকেইটাও আহিছে দেখোন। কিবা এটা হ'ব পাৰে। দেখিছ নাই যেনেকৈ খাৰা হৈ আছে, কিবা এটা হ'ল। চাওক এইজনে ৰঘুদেৱ, যোনজনে প্ৰবঞ্চনাৰে মানুহৰ পৰা পইচা লুটি খাই আছে। এয়া চাওক এইজনে হৈছে ভণ্ড বাবা। এয়া চাওক ভালকে চাওক আপোনালোকে। এয়া চাওক এইজনক চাওক। এয়া চাওক ৰঘুদেৱ আজি আপোনাক এৰেষ্ট কৰিব আহিছে, তাৰ ওপৰত আপুনি কি ক'ব বিচাৰিছে? মোৰ ক'ব লগা একো নাই। এই চাওক ৰাইজ, ভণ্ডজনে একো ক'ব বিচৰা নাই। চাওক ৰাইজ, এই পুলিচে লৈ গৈছে ভণ্ডজন, ৰঘুদেৱক লৈ গৈছে পুলিচে। মোৰ দাদা ভণ্ড নহয়, এইবোৰ চব মিছা। ছাৰ আপোনালোকৰ কিবা ভুল হৈছে। আমাৰ ৰঘুদেৱ তেনেকুৱা নহয় ছাৰ। ৰঘুদেৱৰ ওপৰত কেছ দিছে যেতিয়া আমি আমাৰ ডিউটি কৰিবই লাগিব। ভণ্ড বাবা আজি আচল ৰূপ সকলোৰে মাজত ওলাই পৰিল। এনেকুৱা মানুহ সমাজত থাকিলে আমাৰ সমাজৰ কেতিয়াও উন্নতি নহ'ব। এনে ভণ্ড বাবাবোৰক আইনে উচিত ব্যৱস্থা ল'ব লাগে, দেখিলে? আৰু আজি এই ভিডিঅ'টো আপোনালোকে যিমান পাৰে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, যাতে প্ৰতি ঘৰৰ মানুহে এই ভিডিঅ'টো চাব পাৰে। এনেকুৱা ভণ্ড বাবাবোৰৰ আচল চৰিত্ৰ সকলো মানুহৰ আগত আমি দেখাবলৈ চেষ্টা কৰিলোঁ। আৰু চাওক এয়া অচিচা আহিছে। এতিয়া কি হয় কি নহয় আমি আপোনালোকক দেখাই গৈছোঁ। আপোনালোকে অকল এটা কাম কৰক, ভিডিঅ'টো যিমান পাৰে কিন্তু শ্বেয়াৰ কৰক। মই আকৌ এবাৰ কৈছোঁ, এয়া চাওক এয়া ভণ্ড বাবা চাওক গৈছে। এই ভণ্ড এইজন ভণ্ড, মস্ত ভণ্ড এইজন। চাওক আপোনালোকে চাওক ৰাইজ, তেওঁক লৈ গ'ল আজি। এই ভণ্ড বাবাক লৈ গ'ল। তহঁতি ভিডিঅ'টো সম্পূৰ্ণ ল'লি? ভালকে লৈছোঁ, একদম ধুনীয়াকে লৈছোঁ। বুজি পালি নহয়? যাতে ৰঘুদেৱ সঁচা অৰ্থত ভণ্ড, এই বাতৰিটো আজিয়ে প্ৰকাশ পাব লাগে। ৰাতিলৈকে আহি যাব। আৰু শুন, যাতে ভৱিষ্যতে এনেকুৱা ভণ্ড দ্বিতীয়জন আৰু নোলায়। ঠিক নোলায় হেৰি নহয়, কিবা অলপ লাগিছিল। এইটো লাগিছিলে। হ'ব তহঁতি চিন্তা কৰিব নালাগে, কিন্তু নিউজটো আজিৰ ভিতৰত আকৌ উলিয়াবি। হৈ যাব। হৈ যাব। যা আহিছোঁ বাৰু দেই, ৰাতিলৈকে আহি যাব, চিন্তা নকৰিব। হৈ যাব যা। আহো দে। কিন্তু আজিৰ দিনটোত বাৰু যতীনটো আহিব নালাগেনে? আহিব লাগিছিলে হয়নে? ইমান ভাল দিনটো। এইবাৰ কিন্তু ৰঘুদেৱে ভাল পাব। ব'ল যা। হেল্ল', আপোনাৰ বাবে খুব ভাল খবৰ এটা আছে। খবৰ শুনিলে আপুনি আচৰিত হ'ব। কি আচৰিত কথা? সোনকালে কোৱা। আমাৰ সোণ। কি হ'ল আমাৰ সোণৰ? আমাৰ সোণে কথা ক'ব পৰা হ'ল। কি? আমাৰ সোণে কথা ক'ব পৰা হ'ল? কি কৈছা সাবিত্ৰী? এইবোৰ ধেমালি নকৰিবা তুমি। মই ধেমালি কৰা নাই। কি? এই চমৎকাৰ হ'ল কেনেকৈ? আপোনাৰ থানাৰ কাষতে আমগুৰি নামৰ ঠাইত এজন সাধক আছে, ৰঘুদেৱ। তেওঁৰ আশীৰ্বাদতেই এই চমৎকাৰ। ৰঘুদেৱ? সেই ঠগবাজটোক তুমি ক'ত লগ পালা? কোনে ক'লে ৰঘুদেৱ ঠগবাজ বুলি? মই তেওঁৰ ওচৰলৈ নিজে গৈ আহিছোঁ। আমাৰ সোণৰ মাত উলিয়াবলৈ দেশ বিদেশত কিমান টকা খৰচ কৰিলোঁ, কিন্তু ৰঘুদেৱে তামোল পাণ এযোৰ আৰু 10 টকা অৰিহণাতে আমাৰ সোণৰ মাত উলিয়ালে। তেখেত জানো ভগৱানৰ সমান নহয়? ভগৱানৰ সমান নহয়, তেখেত ভগৱান। দুখীয়া হ'লেও বৰ আনন্দৰে সুখে শান্তিৰে দিন কটাইছোঁ। কাৰনো নজৰ লাগিল? কাক আমি অন্যায় কৰিছোঁ? ইমান ডাঙৰ গধুৰ সমস্যা এটা আমাৰ মূৰৰ ওপৰত তুলি দিছে। কাৰো একো বেয়া হোৱাটো নিবিচৰা ৰঘুক ইমান ডাঙৰ অপবাদ দি কেছ দি দিলে। আৰু কেছটো কেছেই। আমাৰ ওপৰত বোলে এতিয়া গাঁৱত মিটিং দিছে। আমাৰ ওপৰত মিটিং দিছে? কিহৰ কাৰণে? ৰঘু বোলে কি জাতৰ, কি ধৰ্মৰ বিচাৰ কৰিব।
মা কোনে মাতিছে? দাদা ৰঘু, আপোনালোকৰ ল'ৰা মই যেনেকৈ নিছিলোঁ তেনেকৈ উভতাই দিলোঁ। ৰঘুদেৱৰ দৰে ল'ৰা আপোনালোকে জন্ম দিয়াৰ বাবে মই দুয়োকে প্ৰণাম জনাইছোঁ। আজিলৈ আহোঁ। অঁ ৰঘু, এইবোৰ কেনেকৈ হ'ল? সকলো কৈ আছোঁ, ব'ল ভিতৰলৈ। আহ ব'লা। কি ক'লি? ৰঘুক কালিয়ে পুলিচে দিলে? অঁ, অকল এৰি দিয়াই নহয়, হাজৰিকা অচিয়াই আহি নিজেই ঘৰত থৈ গৈছেহি। আৰু ঘূৰি আহোঁতে মোক দম দি গৈছে। কি কৈছে জান? কি? কেছটো বোলে উঠাই ল'ব লাগে, আৰু যদি কেছটো উঠাই নলওঁ 420 কেছত মোকে জেলত ভৰাই থ'ব। ৰাম কৃষ্ণ, এইটোৱে পুলিচকো মোহিনীবান মাৰিলে। ঐ, তহঁতে কালিলৈ মিটিঙত সাৱধান হৈ থাকিবি, যাতে কাকো সি মোহিনীবান মাৰি তাৰ ফলে কৰি ল'ব নোৱাৰে। এটা কাম কৰ, তই গোটেই গাঁওখন ঘূৰি দে, আৰু আমি দুটাও গাঁওখন ঘূৰি দিওঁ। ৰঘুৱে কৰা বেয়া কামবিলাকৰ বিষয়ে আমি ৰাইজক এবাৰ মনত পেলাই দিওঁ। অঁ আমি থানাৰ পৰা আহোঁ ব'ল। ব'ল যা। তোক কিমান বাৰ ক'ব লাগে ৰঘুদেৱ তোৰ যোগ্য নহয় বুলি? তাৰ লগত মিলা মিছা নকৰিবলৈ কৈছিলোঁ নাই? ৰঘুদেৱক মই ভাল পাওঁ, তাৰ লগতে বিয়া হ'ম, লাগিলে সি যিয়ে নহয়। মণিকা, তোৰ লগত মোৰ অলপ কথা আছিল। তোৰ লগত মোৰ কোনো কথা পতাৰ ইচ্ছা নাই। এইজনীৰ গাত প্ৰেমৰ ভূত লম্ভিছে। কি দেখি ৰঘুদেৱৰ লগত ইমান পাগল হ'ল মই বুজা নাই। ইয়াৰ কাৰণ মই জানো। মণিকাৰ ব্লাউজ এটা ৰঘুদেৱে চুৰ কৰি নি তন্ত্ৰ কৰি যাদু কৰি দিছে, যাতে মণিকাই ৰঘুদেৱৰ প্ৰেমত পাগল হৈ যায়। তই কেনেকৈ জানিলি? অঁ হয়, আমাৰ মণিকাৰ ব্লাউজ এটা হেৰাইছে। মই কোন কি জানিলিয়ে? কালি পুলিচে নিয়াৰ কথাও গম পাইছ। এতিয়া তই কচোন, মণিকাৰ বাবে জানো মই যোগ্য হয়? মোৰ লগত সম্পৰ্ক ৰক্ষা কৰিলে তাইও মান সন্মান চব যাব। মণিকাক মোক পাহৰি যাবলৈ কবি। মই ক'ব নোৱাৰোঁ, তই নিজে কবি। মণিকা তোৰ কাৰণে ৰৈ আছে, ব'ল। কাইলৈ মিটিঙত থাকিব পাৰোঁ নে নোৱাৰোঁ মই ক'ব নোৱাৰোঁ। এই মণিকাই মোৰ প্ৰেছাৰটো বঢ়াই দিলে। অৱশ্যে মই নহ'লেও একো চিন্তাৰ কাৰণ নাই, মই সকলোকে বুজাই থৈছোঁ। এই ৰঘুক এঘৰীয়া কৰিব নোৱাৰিলে গাঁওখন ৰখাতলে যাব। আজি মোৰ ছোৱালীজনীক পাগল কৰিছে, কাইলৈ গাঁৱৰ আন ছোৱালীক কৰিব। কেতিয়াবাই কৰিলে। চন্দনে ৰঘুদেৱৰ প্ৰেমত পাগল হৈছিল নহয়। তাৰ পিছত বোলে কোনোবা এদিনাখন মৰা মানুহৰ ঘৰলৈ যাওঁতে এই যাদুমন্ত্ৰ কাম নাইকিয়া হৈ গ'ল। নহ'লে আজি চন্দনা মাকেই হৈ থাকিলেহেঁতেন। ঐ, তহঁতি যি পাত সোনকালে পাতি ল, মই এইখিনিতে আছোগে। মোৰ প্ৰেমত তোৰ অকণমানো বিশ্বাস নাই? ক'ৰবাৰ পৰা তুলি অনা বুলিয়ে তোক মই পাহৰি যাম, ঘিণ কৰিম, তই কেনেকৈ ভাবিব পাৰিলি? মোৰ প্ৰেম ইমানো ঠুনুকা নহয় যে সৰু সৰু সাধাৰণ কথাতে তোক মই পাহৰি যাম। আৰু মই ইমান মূৰ্খও নহয় যে কোনটো কৰিব লাগে কোনটো কৰিব নালাগে নাজানিবলৈ। তই ঠিকেই কৈছ, মই বুজি পাইছোঁ। কিন্তু তই মোৰ লগত থাকিলে পদে পদে অপমান পাই থাকিবি। মই তোৰ যোগ্য নহয়। মোৰ লগত লাগি তোৰ জীৱনটো ধ্বংস নকৰিবিও মণিকা। মোক পাহৰি যোৱাটোৱে তোৰ বাবে মংগল। বুকুৰ আপোন মানুহজনক
পাহৰিব ক'লেই জানো পাহৰিব পাৰি? তই মোৰ তেজে তেজে হিৰে হিৰে সোমাই আছ। নমৰা পৰ্যন্ত তোক মই পাহৰিব নোৱাৰোঁ। আৰু প্ৰেমিকৰ বিপদৰ সময়ত এৰি পলাই যোৱা প্ৰেমিকা মই নহয়। আজিৰ পৰা যদি তই এনেকৈ ক তেনেহ'লে হ'ব, তই যেনেকৈ বিচাৰিছ তেনেকৈ হ'ব। এইখিনি ভিতৰলৈ লৈ যা আৰু পানী এগিলাচো লৈ আহিবি। আমাৰ ওপৰত কিবা এটা ষড়যন্ত্ৰ চলিছে, বুজিছ? গাঁৱৰ চুকে কোনে কেৱল আমাৰ কথা। আমিনো কাৰ কি জগৰ লগালোঁ? সকলো মোৰ কাৰণেই হৈছে। মই বৰ বেয়া মানুহ ন দেউতা? ৰঘু, তই আমাৰ ল'ৰা, তোক আমি তুলি তালি ডাঙৰ দীঘল কৰিছোঁ। আমিহে জানো তই কেনেকুৱা। আৰু এইবোৰ কথা চিন্তা কৰি তই দুখ নকৰিবি। কোনে কি পাতে পাতি থাকক, সেইবিলাক কথা পাতি নাথাকিব। কালিলৈ মিটিঙত গম পাবই নহয় আমাৰ কথা কোনে কি কয়। কাইলৈ মিটিঙলৈ বোলে চন্দনা বাহঁতকো মাতিছে। ৰাইজ, আমি আজি ইয়াত কিয় সমবেত হৈছোঁ সকলোৱে গম পাইছেই নহয়। গতিকে আজি যিয়ে সভাখন আহ্বান কৰিছে তেওঁলোককে মই ক'বলৈ অনুৰোধ কৰিছোঁ। মোৰ মতে আমি গোমুঠ খাই গৰু গাহৰিৰ দৰে জীয়াই থাকিব নোৱাৰোঁ। আগতে নাজানি খাইছিলোঁ, এতিয়া জানি শুনি ভুল কৰিব নোৱাৰোঁ নহয়। ৰঘুৰ বিষয়ে গাঁৱৰ ৰাইজে কিছুমানে জানে আৰু কিছুমানে নাজানে। ৰঘুক ঘৰতে বুটলি অনা, কি ধৰ্ম, কি জাতৰ, কি কথা, কি বতৰা আমি একোৱে নাজানো। গতিকে তেনেকুৱা এজন মানুহক লগত লৈ আমি সমাজ পাতি খাই থাকিব নোৱাৰোঁ। নোৱাৰি। আমি গাঁৱৰ ডেকা গাভৰুসকলৰ কথা চিন্তা কৰিব লাগিব। এনেকুৱা জাত পাত উচ নিচ নোহোৱা মানুহক যদি আমি খাবলৈ দিওঁ, আমাৰ গাঁৱৰ ছোৱালীবিলাকে বেলেগ ল'ৰা ভাল পাই পলাই গুচি যাব আৰু গাঁৱৰ ডেকাবোৰো বেলেগ ছোৱালী আনি ঘৰত সোমাবহি। আমি এনেকুৱা হ'ব দিব নোৱাৰোঁ। ইমান দিনে দেখোন ৰঘুদেৱৰ লগতে খাই আছিলি, এতিয়া আকৌ তোৰ কি হ'ল? আগতে তাৰ বিষয়ে জনা নাছিলোঁ আৰু এতিয়া জানিলোঁ। আমি জানি শুনি আমি তাক কেনে কাম কৰিব দিব নোৱাৰোঁ। আৰু ৰঘুদেৱে জৰা ফুকা কৰি গাঁৱৰ ছোৱালীবিলাকক পাগল কৰি আছে। তহঁতে এইবোৰ গম পাওঁ নে নেপাওঁ? কি কথা ক'লি অ' যতীন? যি শুনিছ তাকেই কৈছোঁ। এই চন্দনা ঘোট। হয়, যতীন দাদাই ঠিকেই কৈছে। মোক তন্ত্ৰ মন্ত্ৰ কৰি বলিয়া কৰি দিছিল। মোৰ মান সন্মান সকলো শেষ কৰি দিব বিচাৰিছিল। কিবাকে মই বাচিছোঁ। আৰু এতিয়া মণিকাক পাগল কৰি দিছে। মণিকাৰ ব্লাউজ এটা চুৰ কৰি আনি যাদু কৰি দিছে। কি? ৰঘুদেৱে এইবোৰ কৰি ফুৰে? তেনেহ'লে আমাৰ গাঁৱৰ ছোৱালীবোৰ দেখোন সকলো শেষ হ'ব। হয়, ঠিকে কৈছে। ভাল খবৰ। আজি হাঁহে কোমোৰাই খোৱাহে কথা আৰু। হয় নেকি? গাহৰি খাবি? খা। মই পিছে হাঁহ গাহৰি একো খাব নোৱাৰোঁ নহয়। এই দামী বেমাৰ দুটা আছে। হ'ব থ। মণিকাৰ মাক, ৰঘুদেৱক ৰাইজে এঘৰীয়া কৰিলে। কুচক্ৰান্ত কৰি ৰঘুদেৱেতো ঘৰখন এঘৰীয়া কৰি বৰ আনন্দ পাইছে। এতিয়া মোৰ আপোনাক দেউতা বুলি মাতিবলৈকে লাজ লাগিছে।
আৰু শুনক, ৰাইজে ৰঘুদেৱহঁতৰ ঘৰখন এঘৰীয়া কৰিছে, মই এঘৰীয়া কৰা নাই। আপুনি ৰঘুদেৱক জোৱাই বুলি নামানিলেও মই ৰঘুদেৱক স্বামী বুলি মানি ল'লোঁ। যদি মই ৰঘুদেৱক নাপাওঁ তেনেহ'লে মোকো জীয়াই নাপাব আপোনালোকে। ৰাতিপুৱাই যে তই মোক চৰটো মাৰিলি, বলিয়া হৈছ নেকি? বলিয়া মই হোৱা নাই, তই হৈছ। ইমান ডাঙৰ মিছা কথা এটা কৈ ৰঘুদেৱক এঘৰীয়া কৰোৱালি। তোৰ কি লাজ মান জ্ঞান বুদ্ধি একো নাই? তই এনেকুৱা নিন্দনীয় কাম কেনেকৈ কৰিব পাৰিলি চন্দনা? লাজ লাগিছে আজি মোৰ তোক বান্ধৱী বুলি ক'বলৈ। জুৰি চুপ থাক। কোন ক'ত আছ? এইফালে আছোন, এইফালে। ঐ কোন ক'ত আছে? এইফালে মোৰ মানুহজনী কি হৈছে চাই আহিছোন, এইফালে। যখন ৰচোন, এইফালে। মোৰ মানুহজনী কি হৈছে জানো? কপিছে আৰু মুখেদি ফেন ওলাইছে। মোৰ ল'ৰাটোৰ একে অৱস্থা হৈছে। হে? কি হৈছে একো ক'ব পৰা নাই। লালদা, জখন দা, ৰহিলা বা পুতেকটো মৰি থাকিলে ন গম পাই নাই? কিবা কপি মুখেদি ফেন ওলাই মৰি থাকিলে। এইটো কি বেমাৰ হৈছে বাৰু? এই ডাক্তৰে ধৰিবই নোৱাৰিলে। কিবা ভাইৰাছ বোলে, এই কৰোণাৰ নিচিনা। যোৱাকালি ৰহিলাৰ পুতেক ঢুকাইছে, আজি আকৌ চন্দনাৰ ভায়েক ঢুকালে। কালিলৈ বা কোন ঢুকাই? তাকে দেই। চব মৰিবি, কোনো নেবাচ। আমাৰ গাঁৱত বোলে মহামাৰী আহিছে। আমাৰ গাঁৱত পাপ বেছি হৈছে। এনে পৰিস্থিতিত উল্টা পুল্টা কথা নকবিচোন তই। কিহৰ উল্টা পুল্টা কথা? মই ৰাজগড়ৰ হলগুৰি গাঁৱত আই এগৰাকীক চোৱা চিতা কৰাই আহিছোঁ। যদি তহঁতৰ বিশ্বাস নহয়, আইগৰাকীক গৈ সুধি চালেই হ'ল। চব মৰিবি। ঐ এনেকে থাকি গ'লে নহ'ব দেই, কিবা এটা কৰিব লাগিব। সঁচাকৈ এই মদাহীয়ে কোৱা ৰাজগড়ৰ আইগৰাকীৰ ওচৰলৈ যোৱাটো ভাল হ'ব নি বাৰু? কিবা এটা উপায় দিয়ে বা। তেতিয়াহ'লে কালিলৈ পুৱাতে ওলাবি, আমি এটাইকেইটা যাম। ঠিক আছে, হ'ব, এতিয়া যাওঁ ব'ল। আমাৰ গাঁৱত কিবা অদ্ভুত বেমাৰ এটাই দেখা দিছে, আৰু ইতিমধ্যে এই বেমাৰত কেইবাজনো মৃত্যু হৈছে, আৰু কেইবাজনো গাত এই বেমাৰটো দেখা দি আছে। ডাক্তৰে একো ধৰিব পৰা নাই। পাপৰ বোজা বাঢ়িছে, সেয়ে মহামাৰী আহিছে। যিজন মানুহে সমাজখনৰ গাঁওখনৰ উন্নতি বিচাৰে, সেই মানুহজনকে কূটকৌশল কৰি এঘৰীয়া কৰিলে। আপুনি ৰঘুদেৱৰ কথা কৈছে? হয়, ৰঘুদেৱৰ কথাকে কৈছোঁ। ৰঘুদেৱৰ বাহিৰে গাঁওখনক আৰু কোনেও ৰক্ষা কৰিব নোৱাৰে। কাৰ কেতিয়া মৃত্যু হ'ব কোনেও ক'ব নোৱাৰে। আপোনালোক আজি আছে, হয়তো কাইলৈ নাথাকিবও পাৰে। এই মহামাৰী নিৰ্মূলৰ উপায় নাইনে আই? আছে। ৰঘুদেৱৰ চৰণত শৰণ লৈ দুখ স্বীকাৰ কৰি ক্ষমা খোজক। যদি ৰঘুদেৱে 11 দিন উপবাসে থাকি একান্ত মনেৰে ঈশ্বৰক প্ৰাৰ্থনা কৰে, তেনেহ'লে এই মহামাৰীৰ পৰা ৰক্ষা পৰিব পাৰিব। ৰঘুদেৱে উপবাসে থাকিলে মহামাৰী নিৰ্মূল হ'ব? ঠিক বুজা নাই। আৰু যদি আন কোনোবাই উপবাসে থাকে তেতিয়া? ৰঘুদেৱ সামান্য মানুহ নহয়, তেওঁ ভগৱানৰ অংশ। ভগৱানৰ অংশ মানে বুজা নাই একো। আপোনালোকে তেওঁৰ ওচৰলৈ গৈ কাকুতি মিনতি কৰি প্ৰাৰ্থনা জনাই চাওক।
তই ইয়ালৈ কিয় আহিলি? ৰাইজে দেখিলে জৰিমনা ভৰুৱাব। সোনকালে যাগৈ যা। মই ঘূৰি যাবলৈ অহা নাই। মানে মই তোৰলৈ একেবাৰে গুচি আহিম বিয়া হ'ম বুলি। বলিয়া হৈছ নেকি? নাজানো বলিয়া হৈছোঁ নেকি, কিন্তু তোৰ লগত বিয়া নহ'লে নিশ্চয় বলিয়া হ'ম। মনিকা, মা, মনিকা একেবাৰে গুচি আহিলে। পিংকি, নবৌক ভৰি ধুৱাবলৈ পানীয়ে ঘটিলে। ৰঘুদেৱ ভগৱানৰ অংশ। আমি অহংকাৰত মতলীয়া হৈ মহা ভুল কৰিলোঁ। ভুল নহয় অ', পাপেই কৰিলোঁ। পাপৰ ফল এয়া লগে লগে পাইছোঁ। এতিয়া ৰঘুদেৱৰ ভৰিত পৰি দুখ স্বীকাৰ কৰিবলৈও যাব নোৱাৰা হ'লোঁ। প্ৰভু, ইয়াৰ পৰাই মই আপোনাক কৰজোৰে প্ৰাৰ্থনা কৰিছোঁ। লালু, ককাইদেউ, কাইলৈ তহঁতি সকলো ৰাইজ মিলি শৰাই সফুৰা লৈ ক্ষমা বিচাৰিবি। ককাইদেউ, মই এতিয়া যাওঁ। মানুহজনী বিচনাতে পৰি আছে নহয়। কালিলৈ আকৌ মানুহখিনি গোট খুৱাব লাগিব। যা যা যা। প্ৰভু, আমাক ক্ষমা কৰক। আমাৰ পাপৰ শাস্তি ইমান ভয়ানকভাৱে নিদিব। মই কিমান বাৰ ক'ম, মই ভগৱান নহয়। মই আপোনালোকৰ নিচিনা এজন মানুহেই। আয়ে কৈছে গাঁৱত মহামাৰীয়ে দেখা দিছে, আৰু এই মহামাৰীৰ পৰা গাঁও কোনো মানুহে নেবাচে। যদি আপুনি 11 দিন উপবাসে থাকি ধ্যানত বহে, তেতিয়া গাঁৱৰ ৰাইজ মহামাৰীৰ পৰা ৰক্ষা পৰিব। যদি ৰাইজে ভাবিছে এই মহামাৰীৰ পৰা মই আপোনালোকক ৰক্ষা কৰিব পাৰিম বুলি, তেতিয়াহ'লে মই প্ৰাণ দি হ'লেও আপোনালোকক ৰক্ষা কৰিবলৈ চেষ্টা কৰিম। মই আজি এই মুহূৰ্তৰ পৰাই উপবাসে থাকিম। শুনা 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 সৰ্বজনে, ৰঘুদেৱৰ বাণী শুনা সৰ্বজনে। ৰাহু কেতু শনি কিনো দশা চলি আছে, ৰঘুদেৱৰ বাণী শুনা শুনা। এই শুনা 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 ৰঘুদেৱৰ বাণী শুনা। চোৱা 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 ৰঘুদেৱৰ কাহিনী চোৱা। শুনা 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 ৰঘুদেৱৰ বাণী শুনা। চোৱা 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 ৰঘুদেৱৰ কাহিনী চোৱা। শুনা 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 ৰঘুদেৱৰ বাণী শুনা। চোৱা 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 ৰঘুদেৱৰ কাহিনী চোৱা।